আমি সবে গম পাওঁ আৰু আমি we are aware that গোটেই পৃথিৱীখনত যদি আমি চাওঁ পপুলেশ্যন বা আমাৰ সংখ্যাটো প্ৰায় 50% মহিলা হয় আৰু 50% পুৰুষ হয় আৰু প্ৰায় সেই সংখ্যাটো আমাৰ ভাৰত দেশতো এনেকুৱা বা আমাৰ অসমতো এনেকুৱা বা আমাৰ বিটিআৰ অঞ্চলতো মানে আমি প্ৰায় সমানে আমাৰ শতাংশ 50% মানে আমি সমানে আমাৰ সংখ্যাটো সেইকাৰণে প্ল্যানেট 50-50 বুলি কোৱা হয় কিন্তু বিভিন্ন ফ্যাক্টৰস বা বিভিন্ন কাৰণৰ কাৰণে প্ৰায় বহুতখিনি আমাৰ মহিলাবিলাক বেলেগ ডেভেলপমেন্টৰ সেক্টৰে হওক এডুকেশন সেক্টৰে হওক বা বিভিন্ন আমাৰ ইকোনমিক সেক্টৰে হওক সোশ্যাল সেক্টৰে হওক আমাৰ বহুতখিনি আৰু কাম কৰিব লগা আছে তো সেই হিচাপতে আমাৰ ডাঙৰ ফিলসফাৰ one of the great philosophers James Mill তেখেতে কৈছিলে woman is the face of society মহিলায়ে সমাজৰ আইনা হয় যদি আমি সমাজৰ মানে মহিলাক দেখিয়ে আমি কৈ দিব পাৰো যে সেই সোসাইটি টু ডেভেলপড হয় না ডেভেলপড নহয় এটো আমি গম পাই যাও তো আৰু যদি আমি চাও স্ট্যাটিস্টিক্স বিলাক আমি চাও তো যিকোনো দেশত বা যিকোনো নেশনে হওক বা যিকোনো ৰাজ্যত যত বা আমাৰ গভৰ্নেন্স বা গভৰ্নমেন্টৰ পৰা যদি বাজেট ৰিসোৰ্সেস বিলাক মহিলাৰ এডুকেশনে হওক বা ডেভেলপমেন্ট সেক্টৰৰ কাৰণে বেছি ৰাখা হয় তো সেই দেশ বা সেই ৰাজ্যটো উন্নয়নটো বেলেগে হয় আৰু বিশেষ কৰি বেলেগ ডিপাৰ্টমেন্টৰ যদি মহিলাৰ এডুকেশন আৰু মহিলাৰ উন্নয়নৰ কাৰণে যদি বাজেট এলোকেশন বা ৰিসোৰ্সেসটো বেছি ৰাখা হয় তো কি দেখা পাও আমি যে বেলেগ ডিপাৰ্টমেন্টৰ এক্সপেন্ডিচাৰ বা খৰচ বিলাক বহুতখিনি কম হৈ যায় যাৰ ফলত ৰেভিনিউটো হেলদি হয় বা দেশৰ ইকোনমিটো হেলদি হয় হেতুই আমি অবজাৰ্ভ কৰিছো তো সেই হিচাপতে if we observe আমাৰ দেশত ভাৰত দেশত সেই 2025 আৰু 2025-26ত আমি দেখা পাইছো যে আমাৰ ফাইনান্সিয়েল ইয়াৰত বাজেট এলোকেশনটো it has increased 6.8% পৰা 8.86 লকে ইনক্ৰিজ হৈছে তো হেতু আমি আশা কৰিছো যে আমাৰ যাতে মহিলা বহুতখিনি এতিয়াও মানে we have lot of challenges এতিয়াও আমাৰ বহুতখিনি প্ৰত্যাহ্বান আছে হেতু আমি মহিলাবিলাক ওলাই আহিব লাগিব সোশ্যাল সেক্টৰত ইকোনমিক সেক্টৰত পলিটিক্যাল সেক্টৰত আৰু নিজৰ ডিসিশন মেকিং আমি কি হ'বলৈ বিচাৰিছো আমাৰ অপিনিয়নটো কি এটো আমি মানে কথা কোৱাটো আমি এতিয়া কথা কোৱাৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব তো আজি ইমান ধুনিয়া পদক্ষেপ লৈছে আমাৰ সন্মানীয় বিটিআৰৰ সিএম আমাৰ কাৰণে হমাই দিছে টু ইন্টাৰেক্ট উইথ ওমেন মহিলাবিলাকৰ লগত আলোচনা কৰি পেলাই বা আমাৰ বিটিআৰ চৰকাৰে এতিয়া মহিলাৰ উন্নয়নৰ কাৰণে কি প্ল্যান এণ্ড পলিচিছ বিলাক লোৱা হৈছে আমাৰ বিটিআৰ গভৰ্নমেন্টে হিবা যথেষ্ট মহিলাৰ কাৰণে ফ্ল্যাগশিপ স্কিমছৰ কথা আমি পাতি আছো the other than flagship schemes আমি বিচাৰিছো আমি মহিলাবিলাক যাতে আমি ট্ৰান্সফৰ্ম হ'ব পাৰো আমি যাতে ডিসিশন মেকিংত আমি পাৰ্টিসিপেট কৰিব পাৰো যাতে পলিটিক্যাল মানে যেতিয়া পলিটিক্যালি সোশ্যালি ইকোনমিক্যালি আৰু যেতিয়াই মহিলায়ে নিজৰ ওমেন এম্পাৱাৰমেন্টৰ কথা আমি কৈ থাকো আমি কেতিয়া এম্পাৱাৰ্ড হ'ম যেতিয়া আমি নিজৰ ডিসিশনটো নিজে ল'ব পাৰিম সো আমি যদি শিক্ষা বিভাগত যদি আমি নিজকে উন্নয়ন কৰিব পাৰো শিক্ষা বিভাগত যদি আমি উন্নয়ন কৰিব পাৰো তো বেলেগ বিভাগত বেলেগ সেক্টৰত আমি বহুতখিনি কন্ট্ৰিবিউশন দিব পাৰিম যে এতিয়া শিক্ষাৰ পোহৰটো যেতিয়া আমি পাম তো বিশেষ কৰি আমাৰ যিখিনি ইস্যুজ আছে চাইল্ড ম্যাৰেজৰ কথা আমি পাতো ডমেষ্টিক ভায়োলেন্সৰ কথা আমি পাতো বা আমাৰ বহুতখিনি স্বাস্থ্যৰ কথা আমি পাতো তো সেইফালে আমিও বহুতখিনি কন্ট্ৰিবিউট কৰিব পাৰিম আৰু we can make আমাৰ ৰিসোৰ্সেস বা আমাৰ ৰেভিনিউ বা আমাৰ যিখিনি ইকোনমিক গ্ৰোথ আৰু ডেভেলপমেন্টাল সোশ্যাল সেক্টৰত সোশ্যাল জাস্টিসৰ আমি কথা কওঁ তো সেইবোৰত আমি বহুতখিনি সফল হ'ব পাৰিম তো আমাৰ সন্মানীয় চিফ ছাৰে বহুতখিনি আমাৰ বডোলেণ্ড ওমেন এম্পাৱাৰমেন্ট মিশন বিভাগ আজি কৰি দিলে তো আমাৰ বহুতখিনি মানে
ফ্ল্যাগশিপ স্কিমছবিলাক বনাই দিলে যাতে আমি ইকনমিকেলি গ্ৰ' হ'ব পাৰোঁ আৰু বিশেষ কৰি বহুতখিনি আমাৰ BTR অঞ্চলটো উমেন ফ্ৰেণ্ডলি আৰু মানে চাইল্ড ফ্ৰেণ্ডলি কৰাৰ কাৰণে বহুতখিনি কামটো কৰি আছে তো এতিয়া আমাৰ ইয়াত মানে আজিৰ দিনত BTR চৰকাৰে কি ভিজনটো লৈছে বা আমাৰ মিছনটো কি উমেনক লৈ পেলাই এনে বাজেট ৰিচোৰ্চেছবিলাকৰ কথাটো আমাৰ ছাৰে কৈছে চ' ইন দিছ ইণ্টাৰেকশ্যন সেইবোৰ আমি গম পাব পাৰিম চ' আমাৰ যিবোৰ আমাৰ প্ৰত্যাহ্বান আছে সেইবোৰ আমি মহিলাবিলাক ওলাই আহিব লাগিব ফৰ আৱাৰ ছ'চিয়েল জাষ্টিছ আমাৰ সাংবিধানিক অধিকাৰ আণ্ডাৰ আৰ্টিকল 15 আমাৰ মানে জেণ্ডাৰ বেছড কাষ্ট ক্ৰিড ধৰ্ম যিকোনো ছেক্টৰৰ পৰা আমি ৰাইট টু ইকুৱেলিটি আছে সেই ৰাইট টু ইকুৱেলিটিটো আমি কেনেকুৱা মানে পজিটিভলি কাম কৰি যাব পাৰিম আমি মহিলাবিলাকে ওলাই আহিব লাগিব চ' উই নিড প্ৰপাৰ ৰিপ্ৰেজেণ্টেশ্যন ছ'চিয়েলি ইকনমিকেলি পলিটিকেলি কালচাৰ আৰু আমাৰ মানে ডেভেলপমেণ্ট অফ আৱাৰ লেংগুৱেজ সেইবোৰতো আমি কাম কৰিব লাগিব উইথ মানে আমাৰ ছ'চিয়েল ছেক্টৰৰ লগত তো আজি সেই প্ৰগ্ৰামটো যাতে ছাকচেছফুল হয় সফল হয় বা আমাৰ চববোৰৰ কাৰণে যাতে সেইটো বহুত পজিটিভ হয় আমি যাতে ঘৰত কিবা লৈ যাব পাৰিম সেইটো আশা ৰাখিছোঁ আৰু আমি মহিলা হৈ পেলাই মহিলাৰ কাৰণে আৰু সমাজৰ কাৰণে যাতে কিবা অৱদান দি যাব পাৰোঁ কণ্ট্ৰিবিউট কৰিব পাৰোঁ ইমানখিনি কৈ পেলাই মই আজিৰ সেই প্ৰগ্ৰাম চবকে আদৰিছোঁ वेलकाम जनायसु बयनिबोसिम नैबे दिनैनि जोंनि जोबोद ओंथि गोनां नैबे प्रग्रामाव जोंहा गोबां आइजोफ्रा नुजाफैनो हादों चिरां आरो क'क्राझार जिल्लानिफ्राय बाहाय जोङो सारा जोंखौ लानानै आइजोफोरखौ लानानै बा जोंनि गथ' गथायखौ लानानै जोंनि समाजखौ लानानै गोबां मा भिजन दङ मा सिमां दङ आरो बे सिमांखौ जों मारै मोगथां खालामगोन बेफोरनि खोथाफोरखौ जोङो दिनै सावरायगोन आरो बयनिबोसिम आं गोसो गोरबोनिफ्राय फिरिगासे खनसे हामलायनायखौ बावनानै बयनिबोसिम आङो आंनि बरायनायखौ आङो माने बावबाय आरो बेखिनि बुंनानै आंनि बराय बिबुंथिखौ आं बाहायनो फोजोबबाय गोजोन्थोंसै थैंक इउ धन्यबाद रेजा रेजा साबायखर थाबाय सन्मानीय आमार UPPL दলৰ केन्द्रीय महिला শাখাৰ সভানেত্ৰী বাইদেউলৈ ধন্যবাদ থাকিল এইবাৰ আজিৰ সভাত উপস্থিত থাকিব পৰা সন্মানীয় আমাৰ বিভিন্ন দিশত আগবাঢ়ি অহা মহিলাসকল সাহিত্যিকেই হওক সাংস্কৃতিক দিশত হওক শিক্ষা দিশতে হওক আমাৰ মাজত উপস্থিত থাকিব পৰা আজি নেতৃবৃন্দ মহিলাসকলৰ উদ্দেশ্যে ভাষণ ৰখাৰ বাবে আমাৰ সভাত উপস্থিত থাকিব পৰা সন্মানীয় প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত শাম্ফা বৰগয়াৰী ডাঙৰীয়াক ভাষণ ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ নমস্কাৰ খুলুমবাই শ্ৰদ্ধাৰ BTCৰ নেতা অসমৰ নেতা আমাৰ দেশত নেতা BTCৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দলৰ মহিলা গোটৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম বাইদেউ ইয়াতে উপস্থিত আমাৰ স্থানীয় MLA লৰেন্স ইছলাৰী প্ৰমুখে উপস্থিত সকলো আমাৰ UPPL দলৰ জ্যেষ্ঠ নেতাসকল নেত্ৰীসকল আৰু কোকৰাঝাৰ আৰু চিৰাঙৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ বাইদেউসকল ভণ্টিসকল দাদা ভাইসকল মই একজাক্টলি আজিৰ আলোচনাৰ থিমটো নাজানিছিলোঁ কিন্তু এতিয়া আহি আমাৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা যেটো গম পালোঁ interaction with between chief and our women খুব ভাল পালোঁ যে সমাজত মহিলাসকলৰ কথাটো ভালকৈ চিন্তা কৰি পেলাই সেই আলোচনাটো কৰা হৈছে I don't believe in third gender individually. God created only two genders, man and woman. Third gender is physiological defection or ক'বলৈ গ'লে disorder. মই এইটো বিশ্বাস নকৰোঁ সমাজত দুটাই জেণ্ডাৰ থাকে যি নহওক আমাৰ সেই দুটা জেণ্ডাৰৰ মাজত
বহুত ডাঙৰ সমস্যাটো হ'ল ইনইকুৱেলিটি আমাৰ সমাজত যিটো ব্যৱস্থা দেশৰ যি আইন বা বিভিন্ন ধৰণৰ সামাজিক ব্যৱস্থাবোৰ মানে মহিলাসকলৰ প্ৰতি লেছ কেয়াৰ লেছ এটেনশ্যন সেইটো আমি দেখিবলৈ পাওঁ এতিয়া কথাটো হৈছে আমি BTC গঠন কৰিলোঁ কিহৰ কাৰণে আমাৰ সমাজত যেন উচ্চ শ্ৰেণী নিচ শ্ৰেণী যেন নাথাকে বিভিন্ন জাতি গোষ্ঠীৰ মাজত বিভিন্ন ধৰণৰ চিন্তাধাৰা কন্ট্ৰাডিকশ্যন দ্বন্দ্ব সেইবোৰ যেন নাথাকে ভাল এটা সমাজ গঢ়ি তুলিব লাগে আৰু সেই সমাজখনত কোনো ধৰণৰ ইনইকুৱেলিটি কোনো ধৰণৰ আপাৰ আৰু লোৱাৰ এইবোৰ যেন নাথাকে প্ৰত্যেক সমাজে প্ৰত্যেক জাতি গোষ্ঠীয়ে যেন সামাজিকভাৱে ৰাজনৈতিকভাৱে আৰু যেহেতু আমি গণতান্ত্ৰিক দেশৰ নাগৰিক সাংবিধানিকভাৱে যেন আমি সমান এটেনশ্যন পায় সমান কেয়াৰ পায় আৰু সমান ইকুৱেল অপৰচুনিটি যেন আমি এনজয় কৰিব পাৰোঁ বেটি পঢ়াও বেটি বাঁচাও যিটো আমাৰ দেশৰ এটা উদ্দেশ্য বা মানে আমাৰ দেশবাসীক যেটো কোৱা হৈছে সেইটো আমাৰ BTCত বেছি প্ৰযোজ্য নহয় মই সেই কথাটো কৈ থাকোঁ আমাৰ সমাজত মহিলাসকলৰ প্ৰতি আমাৰ বাই ভণ্টিসকলৰ প্ৰতি আমাৰ ছোৱালীসকলৰ প্ৰতি তেনেকুৱা নজৰটি আমি নাচাওঁ কোনো ছোৱালীক আজিৰ দিনত স্কুলত যাব নিদিয়ে ভাল শিক্ষা প্ৰদান নকৰে এইবোৰ আজিৰ দিনত নাই আগতো নাছিল আৰু বিশেষকৈ মই চাওঁ যে ট্ৰাইবেল গোষ্ঠী বিশেষকৈ বড়ো গোষ্ঠীৰ সেইবোৰ নাই ডাউৰি সেইটো আমাৰ সমাজত নাই আৰু থাকিব নোৱাৰে থাকিব নালাগে বিভিন্ন কাষ্টমাৰী বিশ্বাসটো লৈ পেলাই বিভিন্ন সমাজৰ মহিলাসকলে বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল ৱে অফ লাইফ মেইনটেইন কৰে এটা সমাজৰ নজৰ আন সমাজৰ নজৰ প্ৰতি বেয়া নজৰ থাকিব নালাগে বড়োসকলৰ ট্ৰেডিশ্যন বেলেগ আৰু সেই ট্ৰেডিশ্যনেল ৱে অফ লাইফটো কোনোবা ৰাজবংশী হওক বঙালী হওক অসমীয়া হওক মুছলিম হওক গাৰো ৰাভা দে শুড ৰেছপেক্ট এণ্ড একৰ্ডিংলি Boros also should respect the traditional way maintained by other communities women. এতিয়া কথাটো হৈছে UPPL দল হিচাপে আমি মহিলাসকলক সমাজত কেনেকৈ আগুৱাই লৈ যাব পাৰে যদি কোৱা হয় পুৰুষসকলে বেছি সুবিধা পায় পুৰুষসকলে politically they are more empowered economically more empowered they take all the opportunities and less is given to the women এনেকুৱা যদি হয় এই সমাজটো ডিভাইডেড হ'ব অপিনিয়ন বেলেগ বেলেগ হ'ব ফিলিং বেলেগ বেলেগ হ'ব সাইকি বেলেগ বেলেগ হ'ব গতিকে আজি আমি BTC নিৰ্মাণৰ কথা কৈছোঁ BTCৰ এটা সুস্থ ভাল এটা সমাজ গঢ়ি তোলাৰ কথা কৈছোঁ গতিকে UPPL দল হিচাপে ৰাজনৈতিক নজৰ ৰাজনৈতিক দৃষ্টিভংগী মহিলাসকলৰ প্ৰতি আমি কি কৰিব বিচাৰিছোঁ আমি কি বিচাৰোঁ সেইবোৰ কথা থৈ নিশ্চয় আমাৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকৰ লগত কথা পাতিব ইণ্টাৰেক্ট কৰিব মই ভাবোঁ আপোনালোকে যিনো ইছ্যুৰ প্ৰতি নিশ্চয় সুধিবলৈ কথা পাতিবলৈ মানে হেচিটেট নকৰিব বেয়া নাপাব আৰু মানে লাজ নকৰিব যিকোনো ইছ্যুৰ প্ৰতি ৰিলেটেড টু উইমেন ৰিলেটেড টু yourself খোলা মনেৰে যেন সুধিব পাৰে ক'ব পাৰে শ্বেয়াৰ কৰিব পাৰে আৰু সেইটো লৈ পেলাই আমি আগন্তুক দিনবোৰত আমাৰ কিবা যদি ভুল
সিদ্ধান্ত আছে, ভুল চিন্তাধাৰা আছে, ভুল নজৰ আছে, ভুল মানে দৃষ্টিভংগী আছে, সেইবোৰ কেনেকৈ দূৰ কৰিব পাৰে নিশ্চয় আমি দলীয়ভাৱে চিন্তা কৰিব পাৰিব আৰু আগুৱাই যাব পাৰিম। ৰাজনৈতিকভাৱে আজি দেশত মহিলাসকলৰ কাৰণে পলিটিকেল ৰিজাৰ্ভেশ্যন থোৱাৰ কথা কৈছে। পলিটিকেলি পাৰ্লিয়ামেণ্টত হওক বা ষ্টেট এছেম্বলিত হওক গোটেই লেজিসলেশ্যন হেৰি কিবাত মানে লেছ নাম্বাৰ অফ উইমেন ৰিপ্ৰেজেণ্টেশ্যন সেইটো আমি দেখিবলৈ পাওঁ। ইয়াৰ কাৰণে আজি পাৰ্লিয়ামেণ্টত আইন হ'বলৈ গৈ আছে আৰু ডিছকাশ্যন বহুবাৰ হৈছে যে মহিলাসকলৰ কাৰণে কিমান পলিটিকেল ৰিজাৰ্ভেশ্যন দিব পাৰে। মই আজি আপোনালোকৰ আগত ক'ব পাই নিজকে গৌৰৱ পাইছোঁ। 39 ডিপাৰ্টমেণ্টৰ যি ৰুলছ আইন আমি BTCত সি হস্তান্তৰ হোৱা ট্ৰেন্সফাৰ ছাবজেক্টছ, এই ট্ৰেন্সফাৰ ছাবজেক্টটো কেনেকৈ আমি চলাম, হাউ the BTC government is going to administer এই 40টা 39 ট্ৰেন্সফাৰ ছাবজেক্টৰ ওপৰত এই আইনটো এই ৰুলছটো মই বনাইছোঁ অফিচাৰসকলক লৈ পেলাই আৰু আমাৰ EM সকলক লৈ পেলাই মোৰ নেতৃত্বত বনোৱা হৈছে। তাৰে ভিতৰত যেটো আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউট যেটো ইয়াত আধাৰত যে আমি BCTC বনাই ল'লোঁ টুডে অৰ টুমৰো BCTC বা আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউট PRI টো যদি এতিয়াৰ যেটো পাৰ্লিয়ামেণ্টত কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি পেলাই আইন বনাবলৈ গৈ আছে তাতে যদি ইনক্লুড হয় তেতিয়াহ'লে PRI উইল বি applicable in BTC also. তেতিয়া ইলেকশ্যন আহিব। কাউন্সিলত এতিয়ালৈকে মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হোৱা নাই, এছেম্বলিত মহিলাসকলৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰা হোৱা নাই। কিন্তু কথাটো যদি আমাৰ মহিলাসকলৰ প্ৰতি যদি নজৰটো সেইটোৱেই হয় যে তেখেতসকলক ৰাজনৈতিকভাৱে এম্পাৱাৰমেণ্ট দিব লাগে, এম্পাৱাৰ্ড কৰিব লাগে, তেতিয়াহ'লে কাউন্সিলতে why cannot we do something so that women get particular number of seats in the council itself? ইয়াৰ কাৰণে BCTCৰ আমি কেনেকৈ এডমিনিষ্টাৰ কৰিব এই আইন যেতিয়া বনোৱা হৈছে তাতে 33% উইমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন থোৱা হৈছে। এই আইনটো যদি আসাম এছেম্বলিত পাছ কৰি দিয়া হয় কালি পৰহি BCTCৰ ইলেকশ্যন যেতিয়া হ'ব তেতিয়া মহিলাসকলৰ কাৰণে 33% ৰিজাৰ্ভেশ্যন থাকিব আৰু গোটেই আমাৰ প্ৰেজেণ্টলি উই হেভ 420 number of BCTCs. Tomorrow we may increase or decrease the number. কিন্তু 33% থাকিব। Out of 420, 33% comes to almost more than 100. 100 জনতকৈ বেছি BCTCৰ চেয়াৰমেন বা BCTCৰ চেয়াৰমেন সকলে মহিলাই হ'ব, ইলেক্টেড হ'ব ইলেকশ্যনত। এই তেনেকুৱা গতিকে পলিটিকেলি তেনেকুৱা যদি এম্পাৱাৰ কৰিব পাৰে মহিলাসকলক মই ভাবোঁ আপোনালোকে আৰু পলিটিক্সত বেছি পাৰ্টিচিপেট কৰাৰ এটা সুবিধাটো আহিব আৰু আপোনালোকৰ যি নলেজ এক্সপাৰ্টিছ চেণ্টিমেণ্ট চাইকি এইটো আপোনালোকে সমাজ গঠন কৰাৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীক আমাৰ দাদা ভাইক সেৱা কৰাৰ ক্ষেত্ৰত নিশ্চয় বেছি সুবিধা পাব। মই দীঘলীয়া ক'ব বিচৰা নাই। আজি আমাৰ সমাজত আমি এটা বস্তু দেখিবলৈ পাইছোঁ ল'ৰাসকলতকৈ ছোৱালীসকলে পঢ়া শুনাত বহুত আগত আগবাঢ়ি যাব পাৰিছে। যদি চাই যে আমাৰ BTC অঞ্চলৰ পৰা বেলেগ বেলেগ ইউনিভাৰ্চিটিত বেলেগ বেলেগ ডিচিপ্লিনত পঢ়া ল'ৰা ছোৱালীৰ নাম্বাৰটো যদি আপোনালোকে কাউণ্ট কৰে তেতিয়াহ'লে দেখিব
যে য'ত 100জন ছোৱালীসকলে PhD কৰিছে তাতে খুব সম্ভৱ 50-60জনহে ল'ৰাবিলাকে PhD কৰিব পাৰিছে IIT পৰা নাম্বাৰ অফ IIT ষ্টুডেণ্টছ ফ্ৰম BTC এৰিয়া আমাৰ ছোৱালীসকলৰ নাম্বাৰটোৱেই বেছি IIM পৰা নাম্বাৰটো আজিৰ দিনটোত BTCৰ পৰা ছোৱালীসকলৰ নাম্বাৰটোৱেই বেছি and if you go to Bordland University just we are now in Bordland University campus ইয়াতো চাব মানে এডমিশন ল'ব অহা MA কৰিব অহা PhD কৰিব অহা নাম্বাৰ মহিলাসকলতকৈ ছোৱালীসকলতকৈ ল'ৰাৰ নাম্বাৰটো বহুত কম গতিকে ইয়াৰ পৰা আমি আন্দাজ কৰিব পাৰোঁ যে মহিলাসকলক যদি আমাৰ ছোৱালীসকলক যদি আমি অলপ অপৰচুনিটি দিব পাৰোঁ তেতিয়াহ'লে তেখেতসকলে বহুত ওপৰলৈকে যাব পাৰিব বেলেগ সমাজ বেলেগ দেশৰ মানুহবিলাকে যেনেকৈ আগুৱাই গৈছে আমাৰ ছোৱালীসকলেও তেনেকুৱা আগুৱাই যাব পাৰিব গতিকে সেই দিশত আমি চিন্তা কৰিম ৰাজনৈতিকভাৱে কেনেকৈ এইবোৰ গোটেই ঠিক কৰি পেলাই সমাজ গঠনৰ ক্ষেত্ৰত মহিলাসকলক এটা ভাল মানে অপৰচুনিটি দিব পাৰে সেই লাইনত আমি চিন্তা কৰিম মই আপোনালোক সকলোকে এই সন্ধিয়া সময়ত লগ পাই খুব ভাল পালোঁ আৰু সবকে মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ থাকিল আমাৰ প্ৰাক্তন ডেপুটি চিফ সন্মানীয় খাম্পা বৰগোহাঁই ছাৰলৈ এতিয়া আমি মূল কাৰ্যসূচীত আমি যাম সেইকাৰণে আমাৰ অৰ্গেনাইজাৰৰ আমাৰ বন্ধুসকলক মাইকৰ এৰেঞ্জমেণ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ মঞ্চত মেডাম প্ৰতিভা ব্ৰহ্ম আছে আৰু খাম্পা বৰগোহাঁই ছাৰ আছে সিহঁতক আমি অনুৰোধ কৰিম আমি থলত নিজৰ আসনটো ল'বৰ কাৰণে আজিৰ যি আমাৰ মেইন কাৰ্যসূচী আমাৰ BTRৰ প্ৰধান সন্মানীয় শ্ৰীযুত প্ৰমোদ বড়ো ছাৰৰ লগত আমাৰ BTRৰ বাইদেউসকলে যে মত বিনিময় কৰিব ইয়াৰ কাৰণে আমি এই প্ৰগ্ৰামখন আয়োজন কৰা হৈছিলে আমাৰ BTR চৰকাৰে কিবোৰ পলিচি লৈ বৰ্তমান BTRখন চলাই আছে আৰু আগন্তুক সময়ত এই চৰকাৰৰ পৰিকল্পনা কি ইয়াৰ বিষয়ত আমাৰ যেহেতু BTR নাগৰিক হিচাপে আমি জানিবলৈ অধিকাৰ আছে আৰু পলিচি যদি ঠিক হয় চৰকাৰৰ আমাৰ নাগৰিকসকলৰ ভাল হয় আৰু পলিচি যদি ঠিক নহয় পৰিকল্পনা যদি নাথাকে আমাৰ উন্নতি হোৱাত সক্ষম নহয় সেইকাৰণে আজিৰ এই কাৰ্যসূচীৰ যোগেদি আমি বিভিন্ন চৰকাৰৰ আৰু বৰ্তমানৰ পৰিকল্পনা ভৱিষ্যতৰ পৰিকল্পনা এই বিষয়ত আমি জানিব পাম তো মই অনুৰোধ কৰিছোঁ আমাৰ বন্ধুসকলক মাইকৰ এৰেঞ্জমেণ্ট কৰিবৰ কাৰণে মই এতিয়া হাউচত এৰি দিছোঁ আমাৰ চিফ ছাৰক প্ৰশ্ন কৰিবৰ কাৰণে মই এতিয়া কুৱেশ্যন আপোনালোকে কুৱেশ্যন সুধিব পাৰে হাউচত এৰি দিছোঁ Hello sir, good evening. I am Esterlini Murmu and I have come from Srampur VCDC. Presently, I am a student studying in BS 6th semester at Gosaigaon College. Sir, I have a question to ask you. So I would like to ask you that in BTR, thousands of tribals and non-tribal families do not have legal documents or pattas for their land. So sir, what plans or what actions would you like to take to solve this long pending issue? Thank you, Sister Murmu. This is
one of the most important and frequently asked question on the land issue, and also a burning problem of Bodoland. Not only Bodoland, is entire country and outside the country also. People are fighting for lands from centuries, and this problem is not resolved in many parts of the countries. And in Bodoland region also we have the land problems. We have a big number of population who doesn't have land since independence. Even people who are living in this region for last 70 years, some people, they don't have land holding certificate or land in their name. So after coming to power in 2020, we have digitized all the land documents, and we find out how many households are there who doesn't have lands. So now we have like 1 lakh families, landless families in Bodoland region, and we are making a perfect and proper survey of these families since when they settled in the Bodoland region, and according to our law, land law, whether they are qualified, they are eligible or not. So in Bodoland, we have different land law like Assam and India, and in the land law, which is the 1886, which is being followed by government of Assam and the councils. In this law, some people they can enjoy the land rights, but some people cannot, because we have some forest area where people cannot, own the land. We have Bell and Block area where some categories of people cannot, access the land right, and they are not entitled, and that kinds of categories of lands are there. But in last 3 years, we have find out the fact. 51 lakhs bighas of lands are there in the Bodoland. Out of that, 31 lakh bighas are tribal Bell and Block. Rest 20 lakhs bighas of land, some lands are the category of the PGR, VGR, water bodies and forests like that. So now we are going to provide land right to the 47,000 families who doesn't have land rights. And in our this 4.5 years, we have resolved almost 3.23 lakhs, the families' land issues. I mean the 3,23,000 families' land issues. And in Bodoland, there is a allegation that the land purchase is banned. It is not allowed in the Bodoland regions. I have gone through the policy of the previous government, and in present government, what we have, we don't have any kind of bar in purchasing land and selling the lands. In our time, more than 70,000 families, they have, sell their lands through the process. So in Bodoland, whether the community belong to Adivasi, minority Muslims or Bengali, any communities, they have, right to access land. Those who are the bona fide citizen according to the, the constitutional provision, like in Bodoland, people living before 2003, the BTC Accord, they are, accepted, considered as bona fide citizens. So those people can access the land right, and we are trying to provide them land rights. As the issue is, pending for decades and decades, we are taking some time so that we cannot do any kind of, mistakes, which may create another problems. So we don't want to create any problems, but we want to resolve the problem once and for all. So we are resolving this issue, and now you can go to Baisumuti portal. We have Baisumuti 1.0, where we have resolved this issue. In India, first time Bodoland organized land mela, where we have resolved in one go 20,000 families' land problems within the 20 days.
So again, we have now Baisumuti 2.0, where we have introduced many more new clauses by which new people, I mean the people who doesn't have land, they can also access land through different processes. So if you go to the Baisumuti 1.0 and Baisumuti 2.0, you will see all the new policies by which people of Bodoland region can access land, and we are trying to address at maximum level that any indigenous people or any bona fide citizen of this region should not be deprived from the land right. Thank you. Thank you. এতিয়া মই এজন আলহী চিনাকি দিওই আৰু নেক্সট কুৱেশ্যন আমি ল'ম। এতিয়া আমাৰ মাজত উপস্থিত হ'ব পাৰিছে, অংশগ্ৰহণ কৰিব পাৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আমাৰ বিশিষ্ট শিক্ষাবিদ বীৰেন দাস ছাৰ। তেখেতক আমাৰ আদৰাই এটা আদৰি ল'বলৈ মই আমাৰ আয়োজকসকলক অনুৰোধ জনাইছোঁ। থেংক ইউ ছাৰ। এতিয়া পুনৰ আমি কুৱেশ্যনত আহিম। এতিয়া আমি কোনোবা আৰু কুৱেশ্যন সুধিব বিচাৰে মই অনুৰোধ জনাইছোঁ। Good evening, sir. My name is Hasina Borgiari. I am from Chirang district, village Sunikata. Professionally, I am a content writer, and my question is, what specific step you would take to ensure that all the villages in BTR has access to good healthcare facilities? সবে বুজি পোৱাৰ কাৰণে অসমীয়াতে ক'ম। আমাৰ হেল্থ কেয়াৰটো সুধিছে হাছিনা বৰগয়াৰী, থেংক ইউ। হেল্থ ফেচিলিটিছৰ ওপৰত কথা সুধিছে, হয় একদম ৰাইট কুৱেশ্যন। এটা সময়ত হেল্থ ইণ্ডিকেটৰ্ছ বা ইণ্ডেক্সবিলাক চালে বড়োলেণ্ডৰ জিলাবিলাক বহুত তলত আছিলোঁ আমি। আমাৰ IMR, MMR, আমাৰ মাল নিউট্ৰিশ্যন এইবিলাক বহুত বেয়া অৱস্থাত আছিল। আজিৰ পৰা যদি 10 বছৰ আগত 8-9-10 বছৰ আগত যদি চাই, কোকৰাঝাৰত আমাৰ হাইষ্ট মানে মৰ্টেলিটি ৰেটটো হাইষ্ট আছিলে যদি কোনোবা যাই পেলাই চাই ভাৰতৰ ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত। আৰু সেই সময়ত মই এক্টিভিষ্ট হিচাপে ষ্টুডেণ্ট ইউনিয়নত কাম কৰি আছিলোঁ আৰু আমি এৱাৰনেছ কৰি আছিলোঁ যে এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰে। আমি 2020 চৰকাৰ গঠন কৰি প্ৰথমতে আমি চালোঁ যে বিভিন্ন ইণ্ডিকেটৰ্ছ আৰু যিবিলাক ইণ্ডেক্স তাত আমাৰ ডিষ্ট্ৰিক্টবিলাকৰ ষ্টেটাছ কি আৰু হেল্থটো আমি চাইছোঁ। তেতিয়াও আছিলে যে কোকৰাঝাৰটো বহুত বেয়া আছিলে, মানে বছৰত 200-300 মাৰ্ডাৰ্ছ, প্ৰেগনেণ্ট মাৰ্ডাৰবিলাক মৰে, বাচ্চা মৰি যায় আফটাৰ বাৰ্থ, এইবিলাক আছিলে। তো আমি আমাৰ মাজত অৰ্গেনাইজ কৰিলোঁ যে কেনেকৈ NHM কাম কৰি আছে, আমাৰ কিমান হস্পিটেল ভাল আছে, কিমানত লেবাৰ ৰুমবিলাক ঠিকে আছে, কিমান লেবাৰ ৰুম আছে কি তাত ডেলিভাৰী কৰিব পাৰে, এই কিমানত এম্বুলেন্স আছে আৰু নাই। চ' এই গোটেই বিষয়বিলাক আমি চালোঁ আৰু তাত আমি কিছুমান কাম আমি আৰম্ভ কৰিলোঁ। আমি বহুতখিনি এম্বুলেন্স প্ৰভাইড কৰিলোঁ, আমাৰ লেবাৰ ৰুমবিলাক ঠিক কৰিবলৈ দিলোঁ। ডক্টৰৰ অলপ মানে কম আছে, শ্বৰ্টেজ আছে, তথাপিতো ডক্টৰসকলক কেনেকৈ তাতে পঠাব পাৰোঁ, এনাষ্টেচিয়া ডক্টৰৰ অভাৱ আছে, তথাপিতো কেনেকৈ মিলাব পাৰোঁ, এই কামবিলাক আমাৰ এৰিয়াটো সৰু কাৰণে এই এৰিয়াবিলাকত আমি কামবিলাক আৰম্ভ কৰিলোঁ। আৰু এতিয়া আমাৰ কোকৰাঝাৰ ভাৰতৰ ডিষ্ট্ৰিক্টবিলাকৰ ভিতৰত তলত নহয়, আমি বহুত ভাল লেভেলত আহি গ'লোঁ। মই একজেক্ট আজি নাম্বাৰটো ক'ব নোৱাৰিম, বাট ইট ইজ ইম্প্ৰুভড। মেল নিউট্ৰিশ্যন বহুত আছিলে, আমাৰ পুষ্টিহীন বাচ্চা বহুত আছিলে। তো আমি ইয়াতে ডিষ্ট্ৰিক্ট কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে আমি এডপশ্যন প্ৰচেছটো আৰম্ভ কৰিলোঁ। মেল নাৰিছড যিবিলাক বাচ্চা আছে এইবিলাক বিভিন্নজনক আমি এডাপ্ট কৰিব দিলোঁ, যাতে নিউট্ৰিচিয়াছ ফুড ছাপ্লাই কৰিব পাৰে। ময়ো নিজে এজন আমাৰ সান্থালী শিশু এজন ময়ো এডপ্ট কৰিছিলোঁ, আৰু সেই শিশুসকলক খাদ্য যোগান ধৰা, ভাল নিউট্ৰিচিয়াছ ফুড যোগান ধৰা, টাইম মতে ভেকচিন দিয়া, এইবিলাক কৰাৰ পিছত এতিয়া আমাৰ শিশুৰ মৃত্যুৰ হাৰো বহুত কমি গ'ল। এতিয়া ইনষ্টিটিউচনেল ডেলিভাৰীটো বহুত নেগলেক্ট কৰে। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ এইখিনি ভাল হৈ গ'ল। ওদালগুৰি টি গাৰ্ডেন এৰিয়াত এতিয়াও
বহুত ইনষ্টিটিউচনেল ডেলিভাৰীটো কম হয় এই কাৰণে এতিয়াও অলপ ৰিস্ক ফেক্টৰটো নহয় আছে আমি এতিয়া ওদালগুৰিটো আমি চাই আছোঁ আৰু যেহেতু আমাৰ ইয়াত পুৰ পিপল দুখীয়া আমাৰ মানুহ আছে যিসকলে ভাল মেডিচিন বা ভাল খাদ্য টাইম মতে খাব নোৱাৰে তাৰ কাৰণে বিভিন্ন অসুবিধাবিলাক হয় এই কাৰণে আই অনচাই বিথাংখী বুলি এটা আমি আঁচনি আনিছিলোঁ আই অনচাই বিথাংখী मोनसे প্ৰগ্ৰাম जों লাবोदोंमोन আৰু তাত কি হৈছে হাই ৰিস্ক প্ৰেগনেন্ট যিবিলাক আমি ডক্টৰবিলাকে আইডেন্টিফাই কৰে হাই ৰিস্ক প্ৰেগনেন্ট আৰু হাই ৰিস্ক প্ৰেগনেন্ট মহিলাবিলাক বডোলেণ্ডত মানে প্ৰায় বছৰত 5,000 to 7,000 হ'ব পাৰে এই হাই ৰিস্ক প্ৰেগনেন্ট ওমেন সকলক আমি বিফোৰ ডেলিভাৰী 6 মান্থ আগৰ পৰা 1,000 কৰি সাপোৰ্ট দিয়া ফৰ মেডিচিন এণ্ড সাম নিউট্ৰিচিয়াছ ফুড ভিটামিনছ বিলাক খাবৰ কাৰণে মিনাৰেলছ থকা আৰু আফটাৰ ডেলিভাৰী 4 মান্থ ডেলিভাৰীৰ আগত 6 মান্থ ডেলিভাৰীৰ পিছত 4 মান্থ আমি 10 মাহৰ কাৰণে আই অনচাই বিথাংখী আঁচনিৰ দ্বাৰা হেল্প কৰিবলৈ এই আঁচনিটো আনা হৈছে ইটো জাষ্ট ৰোলিং হৈছে এই আঁচনিটো জাষ্ট ষ্টাৰ্ট হৈছে এই আঁচনিটো আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলত এই আঁচনিটো চলি থাকিব আৰু ইটো 10 ইয়াৰ্ছৰ কাৰণে আমি ঠিক কৰিছোঁ তাৰ পিছত এটা আঁচনি আনিছিলোঁ ৰোগ নিৰ্মূল বিটিআৰ ৰোগ নিৰ্মূল বিটিআৰত আমি ঔষধ খাবলৈ গৰীব মানুহসকলক 5,000 টকা দিয়া এটা আঁচনি আনিছিলোঁ ইটো চলি আছে এতিয়া আমি এই গোটেই প্ৰবলেমটো লৈ পেলাই এই বছৰ আমাৰ বাজেটত 1% ওমেনৰ কাৰণে পইচা ধৰা আছে আউট অফ টোটেল বাজেটৰ ভিতৰত 1% আমি মহিলাসকলৰ কাৰণে ৰাখিছোঁ আৰু এতিয়া আমি অলৰেডি আমাৰ সিলেকশ্যন প্ৰসেস হৈ গ'ল যে প্ৰত্যেকটো কমিউনিটিৰে আমি 10 জনৰ পৰা 25 জন মহিলা ল'ব বিচাৰিছোঁ এডুকেটেড মহিলা এডুকেটেড উইমেন্স যোনে নেকি নিজৰ কমিউনিটিত ট্ৰেইনিং দিয়া হ'ব আফটাৰ ট্ৰেইনিং তেখেতসকলক আমি ৰেমুনাৰেশ্যন দিয়া হ'ব মোবাইল দিয়া হ'ব চাইকেল দিয়া হ'ব সব ব্যৱস্থা দিয়া হ'ব এন্ড্ৰইড মোবাইলত ৰিয়েল টাইম ডাটাৰ কাৰণে দিয়া হ'ব আৰু সেই মহিলাসকলে গাঁৱত গৈ পেলাই 3 মাহৰ কাৰণে নিজৰ কমিউনিটি কাৰণ বেলেগ কমিউনিটি গ'লে নক'বও পাৰে এতিয়া মাইনৰিটি মহিলাসকলৰ লগত কথা পাতিব মাইনৰিটি মহিলাই দিছোঁ সান্থালী মহিলাৰ লগত পাতিবলৈ সান্থালী মহিলাই যাব লাগিব কাৰণ বেলেগ মহিলাই ভাষা নুবুজিবও পাৰে ঠিক তেনে ধৰণৰ আমাৰ 26 কমিউনিটি আছে 26 কমিউনিটিৰ সব মহিলাসকলক আমি সিলেকশ্যন কৰি 3 মাহত কি মহিলাৰ প্ৰবলেম আছে এই প্ৰবলেমটো ফেক্ট ফাইন্ডিংৰ কাৰণে ট্ৰেইন কৰি পেলাই আমি পঠাব বিচাৰিছোঁ যাতে মহিলাসকলৰ প্ৰবলেমটো ঠিক কৰিব পাৰে আমাৰ হস্পিটালবিলাক ৰিমোট এৰিয়া ভুটান বৰ্ডাৰৰ হস্পিটালবিলাক য'ত এক্সেসিবল নহয় মানে ডেলিভাৰীৰ ব্যৱস্থা নাই সেইবিলাকো আমি আইডেন্টিফাই কৰিছোঁ ভুটান বৰ্ডাৰৰ ভিচিডিচিখিনি আমি আইডেন্টিফাই কৰিছোঁ এতিয়া আমাৰ 50টা হস্পিটাল আমি NQM যিটো নেশ্যনেল কোৱালিটি এছেছমেণ্ট ছাৰ্ভে ইয়াৰ আণ্ডাৰত মানে নেশ্যনেল কোৱালিটি মনিটৰিং কৰাৰ কাৰণে আমি হস্পিটালখিনি ডেভেলপ কৰি আছোঁ ৰিমোট এৰিয়াৰ হস্পিটালবিলাকত কেতিয়াবা কাৰেণ্ট নাথাকে বৰষুণৰ দিনত কাৰেণ্ট গুচি যায় তেতিয়া ডেলিভাৰী কৰিব নোৱাৰে এই কাৰণে সেলকো ফাউণ্ডেশ্যনৰ লগত লগ লাগি মোৰ দেন 500 হস্পিটেলছ মানে আমাৰ প্ৰাইমাৰী ইউনিট যিটো চেণ্টাৰ আছে এইবিলাকত সোলাৰাইজ কৰা হ'ল এতিয়া কাৰেণ্ট নোহাৰ পিছতো হস্পিটালখনে 6 ঘণ্টা ভালকে ট্ৰিটমেন্ট কৰিব পাৰে য'ত ইলেক্ট্ৰিক যোৱাৰ পিছতো আৰু এইবিলাক গোটেই আমি মহিলাসকলক টাৰ্গেট কৰি কৰা হৈছে কাৰণ পুৰুষসকলে কষ্ট কৰি হলিও দূৰত আহি ট্ৰিটমেন্ট ল'ব পাৰে কেতিয়াবা মহিলাসকলে দূৰলৈকে আহিবলৈ দিগদাৰ হয় তো সেই কাৰণে আমাৰ 500 হস্পিটাল ইটো আমি অলৰেডি সোলাৰাইজ কৰা হ'ল তো তেনেকুৱা বহুতখিনি সুবিধা কৰা হৈছে নাৰ্ছৰ যিবিলাক পোষ্ট খালি আছে ইটো আমি ফিল আপ কৰিবলৈ গৈ আছোঁ ANM GNM এই গোটেই প্ৰক্ৰিয়াটো আমি হাতত ৰাখিছোঁ আৰু বহুতখিনি গভৰ্নমেণ্ট আমাৰ প্ৰগ্ৰাম আছে সেন্ট্ৰেল গভৰ্নমেণ্ট ষ্টেট গভৰ্নমেণ্টৰ বাদেও আমাৰো বহুত মহিলাৰ কাৰণে প্ৰগ্ৰাম আছে বাট হেল্থ ৰিলেটেড প্ৰগ্ৰামটো মই এইখিনিকে কৈছোঁ থ্যাংক ইউ নেক্সট Khulumbai. My name is Miss Puspanjali Basumatari and I'm from Kosugao. I have completed my degree. Sir, मेरा प्रश्न आपसे ये है सर क्या आपको लगता है कि आप हमारे BTR में शांति स्थापित कर दिए हैं सर यदि आपको लगता है तो आपको इस शांति स्थापित करने में किस तरह की कठिनाइयों का सामना करना पड़ा
थैंक यू। शांति के बारे में शांतिर कथा खुदिसे माने ताई केनेকৈ शांतिर कथा भाबिले बा करिले शांति केनेকৈ आनिब पारा जाय। মই এইটো কথা ক'ব লাগিলে অলপমান আগৰ পৰা কম যে অশান্তিটো মই ঘৰতে দেখিছোঁ। ফাৰ্ষ্ট ডমেষ্টিক ভাইলেন্স আমাৰ মই য'ত জন্ম পাইছোঁ এই গাঁৱত প্ৰায় 50%ৰ এবভ ফেমিলিত ডমেষ্টিক ভাইলেন্স হৈছিলে। মই কৈ আছোঁ 1970sৰ কথা। 1970sত প্ৰায় 50% ফেমিলি ডমেষ্টিক ভাইলেন্স হোৱা আছিলে আৰু তাত ফাৰ্ষ্ট মই ভাইলেন্স বুলি ক'লে ডমেষ্টিক ভাইলেন্স দেখিছোঁ। আৰু ডমেষ্টিক ভাইলেন্স হ'লে ঘৰত যদি কেতিয়াবা মাক দেউতাকৰ কাজিয়া হয় তেতিয়া শিশুবিলাকৰ বিৰাট বিপদ হয়। মাকৰ লগত থাকিম না দেউতাকৰ লগত থাকিম তেনেকুৱা এটা বিপদ হয়। আৰু ভাইলেন্সটো ল'ৰা ছোৱালীয়ে ঘৰতে শিকে। যিটো ঘৰত ভাইলেন্স আছে সেই ঘৰতে ল'ৰা ছোৱালীয়ে ভাইলেন্স শিকে, নহ'লে ডাঙৰ হৈ ইও ভাইলেন্সটো নাজানে। এতিয়া যেতিয়া মই ঘৰত ভাইলেন্স দেখিলোঁ, গাঁৱত ভাইলেন্স দেখিলোঁ, অলপ দূৰত আহি লাৰ্জাৰ মানে এটা এৰিয়াত ভাইলেন্স দেখিলোঁ, আৰু গোটেই পৃথিৱীখনত ক'ৰবাত নহয় ক'ৰবাত ভাইলেন্স হৈ আছে। আৰু এই ভাইলেন্সত এটা ভালনাৰেবল ছেকশ্যনৰ মানুহে সদায় চাফাৰ হয়। দে আৰ উইমেনছ, দে আৰ চিলড্ৰেনছ আৰু গৰীব মানুহ। যেতিয়া ক'ৰবাত এটা গণ্ডগোল হয় তেতিয়া 1 মাহৰ কাৰণে 15 দিনৰ কাৰণে বজাৰবিলাক বন্ধ হৈ যায়। তো তেতিয়া গৰীব মানুহবিলাক দৈনন্দিন হাজিৰা কৰি যিবিলাক খায় তেখেতসকলৰ অৱস্থা বহুত বেয়া হয়। কোনোবা কল বইল কৰি খায়, কোনোবা কচু বইল কৰি খায়, মই তেনেকুৱাও দেখিছোঁ। আৰু নোখোৱাকৈ 3 দিন 4 দিন থকা পৰিয়ালো মই দেখিছোঁ। চ' সেইটো আমাৰ কাৰণে খুব মানে দুখ লগা। মই নিজৰ য'ত আছিলোঁ তাত ওচৰতে মই দেখিছোঁ যে এটা পৰিয়াল মানে প্ৰায় 10 দিন বন্ধ হৈ আছে, অসম বন্ধ হৈ আছিলে। মই সেইটো বিফৰ 2000ৰ কথা কৈ আছোঁ, কলেজত পঢ়ি থকা সময়ত। এটা পৰিয়ালৰ 3 দিন মানে ভাত খোৱা নাই। তেতিয়া মই শিশুটোক দেখি পেলাই সুধিলোঁ, মোৰ ওচৰতে ময়ো কলেজত পঢ়ি আছোঁ, ঘৰ ভাড়া লৈ আছোঁ ময়ো। শিশুটো মানে বহুত দুৰ্বল দেখিছোঁ মই। গধূলিৰ সময়ত ঘৰত আহিছোঁ, মই সুধিছোঁ যে তোমাৰ কি হৈছে? তো কৈছে যে ভাত খাবলৈ পোৱা নাই। তো মই শিশুক সুধিলোঁ যে কিমান দিন হ'ল? তো সি মানে ক'লে এদিন হৈছে বুলি। কিন্তু মই পিছত ওচৰৰ মানুহ সুধিলোঁ যে 3 দিন হৈছে। মাক দেউতাকে নোখোৱা 3 দিন হৈছে, বাচ্চাটোহে 1 দিন হৈছে। তো তেতিয়া মোৰ তাতো ইমান নাই, কলেজত পঢ়া আছিলে, তো অলপমান চাউল আছিলে, মই হঠাৎ যাই পেলাই দি আহিলোঁ। কিন্তু মোৰ বড়ো মানুহ নহয়, বেলেগ জনগোষ্ঠী, বাট ইহঁতে ক'লে যে তুমি কি খাবা, তোমাৰতো নালাগে। মই ক'লোঁ যে মোৰ বহুত আছে, আপোনালোকে ৰাখক বুলি পেলাই। তো এই কথাটো মোৰ জীৱনত এটা ডাঙৰ লেচন দিলে যে অসম বন্ধ, ভাৰত বন্ধ হ'লে, দীঘলীয়া সময় বন্ধ হ'লে গৰীব মানুহৰ বহুত কষ্ট হয়। যেতিয়া ক'ৰবাত ভাইলেন্স হয় আমাৰ মহিলাসকলে বহুত মানে অশান্তি হৈ যায়, আৰু পুলিচ আৰ্মি অপাৰেশ্যন কিবা কিবি। তো এইবিলাকৰ কাৰণে আমাৰ সমাজখন বহুত কষ্ট পালে। হয়, আমি এটা ডাঙৰ এটা টাৰ্গেট কৰি মুভমেণ্ট কৰিছোঁ, ৰিভলিউশ্যন কৰিছোঁ, বাট এই মুভমেণ্ট আৰু ৰিভলিউশ্যনৰ তৰিকা বা ইয়াৰ ৱে এইটো বেলেগ বেলেগ হ'ব পাৰে। তো সেইকাৰণে এটা সময় আছিলে গোটেই পৃথিৱীখনতে আৰ্মছ ৰিভলিউশ্যন হৈছিলে, গোটেই পৃথিৱীখনতে মুভমেণ্ট হৈছিলে। এতিয়া লাহে লাহে মহাত্মা গান্ধীৰ যিটো আইডিঅলজি, তেখেতৰ যিটো মানে নন ভাইলেন্স যিটো পন্থা, এইটোকে পৃথিৱীৰ মানুহে একচেপ্ট কৰিলে। আৰু তেতিয়া দেখিলোঁ যে আমাৰ বড়োলেণ্ডত আৰু যিমান দীঘল প্ৰব্লেম হৈ থাকিব, ডিষ্টাৰ্ব এৰিয়া হৈ থাকিব, আনৰেষ্ট হৈ থাকিব, আমাৰ ইয়াত শান্তি নাহিলে শিক্ষাটো আমি পিছুৱাই যাম, অৰ্থনৈতিকভাৱে পিছুৱাই যাম, সামাজিকভাৱে আমাৰ বেয়া অৱস্থা হ'ব। এই কথাবিলাক আমাক বহুত সময় শুব দিয়া নাছিলে, ভালকৈ খাব দিয়া নাছিলে। বড়োলেণ্ডত আমি ভাতৃঘাতী সংঘৰ্ষও দেখিছোঁ, ব্ৰাদাৰ্ছৰ মাজত মাৰামাৰি হোৱা বহুত টাইম, ৰিপিটেড 3-4 বাৰ আমাৰ নিজৰ ভাই ককাইৰ মাজত মাৰামাৰি হৈছে। এই সময়ত আমি দাদাৰ হ'ম না ভাইৰ হ'ম, বহুত বিপদত পৰে। গতিকে 30 ইয়াৰ্ছ কণ্টিনিউ বড়োলেণ্ড অঞ্চলটো যেতিয়া আমাৰ ডিষ্টাৰ্ব এৰিয়া হৈ থাকিল, এই সময়ত পৃথিৱীত যি ডেভেলপমেণ্ট হৈছে এইটো আমি ভাবিবলৈ পৰা নাই। আৰু এডুকেশ্যনটো এনেকুৱা নহয় কি আমি 50 বছৰ পিছত কৰিম, আমি বহুত পিছ পৰি যাম। অৰ্থনীতিটো এনেকুৱা নহয় কি আমি 100 বছৰ পিছত আমি আৰম্ভ কৰিম, আমি বহুত পিছ পৰি যাম। এতিয়া পৃথিৱীত মিনিট ছেকেণ্ড ঘণ্টাত বহুত ডেভেলপ হৈ আছে।
আৰু এই গোটেই প্ৰক্ৰিয়াৰ পৰা আমি বাদ পৰি যাম, আমি পিছ পৰি যাম, এইটো ভাবি পেলাই আমি চিন্তা কৰিলোঁ যে বড়োলেণ্ডত শান্তি আনিব লাগে। ছেকেণ্ড অক্টোবৰ 2009 আমি চিৰাঙত প্লেচ কৰিছিলোঁ যে বড়োলেণ্ডখন ইলিগেল ৱেপন এণ্ড ভাইলেঞ্চ ফ্ৰী কৰিব লাগে। আৰু 10 years কণ্টিনিউ কাম কৰিছোঁ, বিভিন্ন ছেকশ্যনৰ লগত কথা পাতিছোঁ। আৰু যি কি নহওক কাম যদি হাৰ্ডলি আমি চেষ্টা কৰা যায়, চবৰ লগত অনেষ্টলি কথা পতা যায়, কাম কৰা যায়, চবে সত্যমেৱ জয়তে, সত্য সদায় জয় হয়। এই কাৰণে আমি 2020 যিটো পিচ একৰ্ড হ'ল, এই পিচ একৰ্ডত বড়োলেণ্ডৰ বড়োসকলৰ আৰ্মছ গ্ৰুপবিলাকে 100% মেইন ষ্ট্ৰীমত আহি গ'ল। তথাপিতো কোনোবা এটা এৰিয়া যদি 30-40 ইয়াৰ্ছ ডিষ্টাৰ্ব এৰিয়া বা আৰ্মছ এক্টিভিটি চলি থাকে, তাত এটা গান কালচাৰ ডেভেলপ হয়। আমি ভয় কৰিলোঁ পিছত আমাৰ ল'ৰাবিলাক অস্ত্ৰ নলোৱাকৈ থাকিব নোৱাৰে নেকি। এটা সময়ত এনেকুৱা হ'ল মদ খাব নাপালেও পিষ্টল লগাই দিয়ে, এনেকুৱা হ'ল ছোৱালী মোক লাগে বুলিও পিষ্টল দেখায় যে এই ছোৱালীটো মই বিয়া পাতিম। ইয়াতকৈ আৰু ৱৰ্ছ কণ্ডিশ্যন হ'ব নোৱাৰে। আমাৰ অঞ্চলবিলাকতো তেনেকুৱা হৈছিলে। যদি আমাৰ অঞ্চল এনেকুৱা হৈছে, আমি কংগোবিলাকত, আফ্ৰিকান কাণ্ট্ৰিজবিলাকত, য'ত আদি মানে বিভিন্ন এই চাউথ ইষ্ট এছিয়াছ কাণ্ট্ৰিবিলাকত ইমান বছৰ আৰ্মছ এক্টিভিটি হৈ আছে, সেইবিলাকত মানুহ কেনেকৈ জীয়াই আছে, ইহঁতৰ কিতাপবিলাক পঢ়িলে, ষ্টৰিবিলাক পঢ়িলে আমি গম পাওঁ। গতিকে আমাৰ চব শেষ হৈ যোৱাৰ আগতে বড়োলেণ্ডখন আৰ্মছ ফ্ৰী কৰিব লাগে বুলি উত্তৰ পূৰ্বাঞ্চলত ফাৰ্ষ্ট ইলিগেল ৱেপন এণ্ড ভাইলেঞ্চ ফ্ৰী ছ'চাইটি লাগে বুলি আমিয়ে প্ৰথম আৱাজ উঠাইছিলোঁ ইন 2009। তেতিয়া কোনো আৱাজ উঠোৱা নাছিলে। ইভেন মোক সেই সময়ত ক্ৰিটিচাইজ কৰিছিলে যে এনেকুৱা ডিছক্ৰিমিনেটেড, ডিপ্ৰাইভ, নেগলেক্টেড কমিউনিটিৰ পৰা আহি তুমি কেনেকৈ এনেকুৱা কথা ক'ব পাৰা। অহাকালি আৰু যদি আন্দোলন কৰিব লগা হয়, অহাকালি যদি আৰু অস্ত্ৰ ধৰিব লগা হয়, তেনেহ'লে ইয়াৰ কাৰণে তুমিয়ে দায়ী হ'ব। কাৰণ উত্তৰ পূৰ্বাঞ্চলত নাগালেণ্ডত অস্ত্ৰ চলি আছে, মণিপুৰত অস্ত্ৰ চলি আছে, বেলেগ বেলেগ ঠাইত অস্ত্ৰৰ মানে মুভমেণ্ট চলি আছে। তো বড়োলেণ্ডটো কেনেকৈ এনেকৈ ক'ব পাৰে। আজি আপুনি দেখিছে যে বড়োলেণ্ডত বড়োসকলৰ আৰ্মছ গ্ৰুপ মেইন ষ্ট্ৰীমত অহাৰ পিছত আদিবাসীসকলৰ যিমান আৰ্মছ গ্ৰুপ আছে মেইন ষ্ট্ৰীমত আহিল, গোৰ্খাৰ এটা গ্ৰুপ আছিলে মেইন ষ্ট্ৰীমত আহিল। কিন্তু যাৰ আৰ্মছ আছে আজিৰ তাৰিখত, আৰ্মছটো গভৰ্ণমেণ্টৰ হাতত আছে, পুলিচ আৰ্মি তাত আছে, অ'কে, এইটো ৰুলৰ মাজত আছে। কিন্তু ৰুলৰ বাহিৰত যিখিনি আৰ্মছ আছে, এইটো ইহঁতৰ কাৰণে বিৰাট ডেঞ্জাৰ। আপুনি দেখিছে 2 বছৰ আগৰ পৰা মণিপুৰত দুটা কমিউনিটিৰ মাজত ফাইট হৈছে, কুকি এণ্ড মেইটে, তাত আৰ্মছ ইউজ হৈছে। আৰ্মছ ইউজ নোহোৱা হ'লে ইমান মানুহ নমৰিলেহেঁতেন। নাগালেণ্ডত পূৰা আৰ্মছ দি ভৰি পৰি আছে। ঈশ্বৰে নকৰক যে ইহঁতৰ কালি যদি কিবা গণ্ডগোল হ'ব লাগে, কিমান মানুহ মৰিব। কিন্তু বড়োলেণ্ডত উই আৰ ছেফ। আমাৰ এটা ভাল অৱস্থা। আমাৰ ল'ৰা ছোৱালী এতিয়া UPSC দিছে, নীট দিছে, JEE দিছে। আমাৰ ল'ৰা ছোৱালী বক্সিং খেলিছে, ফুটবল খেলিছে, অৰ্পণা নাৰ্জাৰী ফুটবলৰ কেপ্টেইন হৈ গৈছে। বহুত আমি লাহে লাহে ডেভেলপমেণ্ট ট্ৰেকত আহি গৈছোঁ। তো সেইকাৰণে এইটো নট অনলি মি, এইটো কমন পিপুলৰ প্ৰেয়াৰ আছিলে। চব কমন পিপুল, অল দ্য মাদাৰ্ছ ইন বড়োলেণ্ড চবে প্ৰাৰ্থনা কৰি আছিলে কি আমাক শান্তি লাগে। ফাৰ্মাৰবিলাকে প্ৰাৰ্থনা কৰি আছিলে, ইউথবিলাকৰ ফিউচাৰটো মানে আনচাৰ্টেন হৈ গৈছিলে, চবে প্ৰাৰ্থনা কৰি আছিলে, চবে প্ৰেয়াৰ কৰি আছিলে যে শান্তি লাগে। এই প্ৰেয়াৰ কৰা কথাটোকে ময়ো প্ৰেয়াৰ কৰিছিলোঁ 2009 পৰা বা তাৰ আগৰ পৰা যে বড়োলেণ্ডত শান্তি লাগে। এতিয়া ঈশ্বৰেও শুনিছে, মানুহবিলাকক শুনিছে, বড়োলেণ্ডত শান্তি আহিল। কিন্তু মোৰ এটা ভয় আছে কি হাউ লং এই শান্তিটো আমি ছাষ্টেইন কৰিব পাৰিম। কাৰণ মণিপুৰতো 15 বছৰ আগত শান্তি আহিছিলে, 15 বছৰ পিছত আকৌ অশান্তি হ'ল। এই কাৰণে আমি বড়োলেণ্ডত হেপিনেছ মিছন কৰিছোঁ। হেপিনেছ মিছনত অল কমিউনিটি লিডাৰবিলাকক আমি ট্ৰেইন কৰিছোঁ, উইমেনসকলক আমি ট্ৰেইন কৰিছোঁ। কাৰণ ওমেনসকলে আমাৰ পিছৰ এটা ৰূপ হয়। মহিলাসকলে সদায় শান্তি বিচাৰে, বেলেঞ্চ, ছ'চাইটিক বেলেঞ্চ কৰে, বহুত ধৈৰ্য ধৰিব পাৰে। তো সেইকাৰণে আমি মহিলা লিডাৰবিলাককো ট্ৰেইন কৰিছোঁ হেপিনেছ মিছনৰ আণ্ডাৰত। আৰু এই হেপিনেছ মিছনটো আমাৰ 3 বছৰত বহুত আগলৈ আহি গ'ল। যোৱা বছৰ আমি ইণ্টাৰনেশ্যনেল ডে অফ পিচ আমি অবজাৰ্ভ কৰিছোঁ, গভৰ্ণৰ আহিছিলে। তেনেকুৱা বহুত ডাঙৰ ডাঙৰ প্ৰগ্ৰাম বড়োলেণ্ডত হৈ গৈছে। আৰু এই বছৰ এই আমাৰ যিটো হেপিনেছ মিছন কাম কৰাটো ভাল পায়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ড হেপিনেছ মিছনত 10 কোটি টকা দিছে আমাক চৰকাৰত, যাতে আমি আৰু আগুৱাই লৈ যাব পাৰে। এতিয়া ভাৰতৰ গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ভাৰতৰ বহুত লিডাৰবিলাকে জানে যে ভাৰতত এটা অঞ্চল ইচ্ছা কৰিয়ে পিছ কৰিছে, সেইটো হ'ল বড়োলেণ্ড অঞ্চল।
আৰু ইয়াৰ কাৰণে উই আৰ অলৱেজ গ্ৰেটফুল টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীজী আমি সদায় আভাৰী মানে আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহজী আৰু এই গোটেই প্ৰক্ৰিয়াত আমাক একদম ওচৰৰ পৰা ছাপোৰ্ট দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2020 পিছতো আমাৰ উগ্ৰপন্থী ওলাইছিলে 3টাকৈ উগ্ৰপন্থী ওলাব বিচাৰিছিলে এবাৰ মানে ইফালে জংগলত কেইজনমান ল'ৰা গ'ল 20-25 জন আকৌ নতুন বনাব সেইটো আমি বুজাই আজাই ঘৰলৈ আনিলোঁ আৰু সেকেন্ড টাইম মাছবাটৰ ফালে জংগলত আৰু এটা গ্ৰুপ গুচি গ'ল হিতুকো আমি বুজাই আজাই আনিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰোল ল'লে আমাৰ আগৰ ডিজিপি জিপি সিং ডাঙৰীয়া ৰোল ল'লে আমি সবে মিলিলোঁ আৰু এটা গ্ৰুপ ওলালে মানে আমাৰ মাজত মানে জংগলত যাব বিচাৰিলে ইহঁতকো আমি আনিলোঁ আৰু আজি ইমান সুন্দৰ হৈ গ'ল যে NIA কেছবিলাকো আমাক গৃহমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ পৰা ৰিটাৰ্ণ দিলে 54 NIA কেছ হিটো আমি খতম মানে কি কয় বেল দিবলৈ পাবলৈ সক্ষম হৈছোঁ CBIৰ কেছটোকো আমি মাথা মাৰি আছোঁ ইটোও যাতে শেষ কৰিব পাৰে গতিকে বডোলেণ্ড কেন বি এ মডেল অফ পিচ ফৰ এণ্টায়াৰ কাণ্ট্ৰি এক্সাম্পল অফ মানে পিচ বিল্ডিং কাণ্ট্ৰিত হ'ব পাৰে এইটোকে আমি চাই আছোঁ থেংক ইউ আকৌ আমি কুৱেশ্যন ল'ব বিচাৰিছোঁ কোনোবা যদি আৰু কুৱেশ্যন সোধে নমস্কাৰ মোৰ নাম শিৱা চেত্ৰী আৰু মই বেংটলৰ পৰা আহিছোঁ স্যাৰ মই আপোনাক এটা কুৱেশ্যন কৰিব বিচাৰিছোঁ বৰ্তমান আমাৰ BTRত বহুতো ল'ৰা আৰু ছোৱালী ড্ৰাগছত এডিকশ্যন হৈ আছে সো এইটো এটা ডাঙৰ সমস্যা হৈ আছে আমাৰ BTRত তো এই সমস্যাটো সমাধান কৰাৰ কাৰণে আপুনি কোনো ব্যৱস্থা লৈছে নেকি আমাৰ চেত্ৰী বাইদেউক মই ধন্যবাদ জনাইছোঁ বৰ্তমান সময়ৰ নতুন এটা বেমাৰ এইটো হৈছে ড্ৰাগছ আমি আগতে মদ ভাং ইমান নাই মদ খোৱাৰ লগত বহুত ফেচ কৰিছোঁ আমাৰ জেনেৰেশ্যনছে ফেচ কৰিছে মদ খোৱাৰ কাৰণে যেনেকৈ অলপ আগতে মই কৈছোঁ ডমেষ্টিক ভাইলেঞ্চ আমাৰ প্ৰব্লেম হয় মদ খোৱাৰ পৰাও প্ৰব্লেম হয় গাঁৱত আগতে বহুত মদ খাইছিলে আমাৰ এইটো ট্ৰেডিশ্যন বুলি ধৰা হয় মদ খোৱাটো কিন্তু যেতিয়া শিক্ষিত মানুহবিলাক মদ খায় এইটো ট্ৰেডিশ্যন হ'ব পাৰে কিন্তু লিখা পঢ়া কম মানুহবিলাকে মদ খোৱাটো এইটো ট্ৰেডিশ্যন মানে এইটো বিয়ণ্ড লিমিট হৈ যায় তাৰপিছত কাজিয়া পেচাল হয় কিবা হয় এইবিলাক ঘৰৰ শিশুবিলাক ইয়ং মানুহবিলাকে বেছিকৈ ছোৱালী মানুহবিলাকে বহুত কষ্ট পায় মই নিজে ফেচ কৰিছোঁ ঘৰৰ মানে মদ খোৱাৰ কাৰণে পঢ়া পাতিৰ পৰিৱেশ নাথাকে হাল্লা হয় কিবা হয় এইবিলাক ফেচ কৰিছোঁ এইটো আগৰ প্ৰব্লেম আছিলে এইটো লাহে 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 মানুহবিলাক এডুকেটেড হোৱাৰ লগে লগে কমি গৈছে এতিয়া এটা সময়ত কেঞ্চাৰ আছিলে কেঞ্চাৰ বেমাৰ হ'লে ঘৰত আমি কাকো নকয় কাৰণটো হৈছে কি কেঞ্চাৰ বেমাৰটো পাপ বুলি ধৰে মানুহবিলাকে কেঞ্চাৰ হোৱা মানে পাপ হৈছে বুলি ধৰে সেইকাৰণে নকয় কাৰণে কি হয় যেতিয়া বেমাৰটো বেছি হৈ যায় তেতিয়া আৰু ট্ৰিটমেণ্ট কৰিব নোৱাৰে ঘৰখনে বহুত কষ্ট পায় মানুহো মৰিল সম্পত্তিও বিক্ৰী কৰিলে শেষ হৈ যায় কিন্তু আজিকালি সবে বুজি পালে কেঞ্চাৰটো পাবৰ কাৰণে নহয় এইটো সাদা বিৰি গুটকা খাৱাৰ কাৰণে হ'ব পাৰে চিগাৰেট খাৱাৰ কাৰণে হ'ব পাৰে বা কিবা বেয়া বস্তু খালে কেতিয়াবা হয় আৰু নহ'লেও কেতিয়াবা বিভিন্ন কাৰণত কেঞ্চাৰ হয় ঠিক তেনেধৰণৰ এতিয়া এই কেঞ্চাৰটো যেনেকৈ ক'বলৈ লাজ কৰে ড্ৰাগছটো ক'বলৈ লাজ কৰে নতুন নতুন ভাল পৰিয়ালবিলাকৰ ঘৰত কোনোবা ছোৱালীটো নাই বাৰু এতিয়া 1% নহ'ব পাৰে ছোৱালী কিন্তু ল'ৰাবিলাক যেতিয়া ড্ৰাগছ খায় এইটো নকয় মানে আৰু মই এতিয়া বহুত পৰিয়াল লগ পালোঁ এই লাষ্ট 2-3 মান্থত মই বহুত ৰিহেব কেম্পত পঠাইছোঁ আমি চৰকাৰী পইচা দি পেলাই বহুত ভাল ভাল ল'ৰাবিলাকক আমাৰ চাকৰিয়াল মানুহবিলাকৰ ৰিহেব কেম্পত পঠাইছোঁ আৰু তাত মই গম পালোঁ দেউতাকজনো শিক্ষক মাকো শিক্ষক তাৰো ল'ৰা ছোৱালীয়ে কোনোবাই ড্ৰাগছ খাইছে ল'ৰাই ড্ৰাগছ খাইছে তো তেতিয়া মাক দেউতাক বহুত হতাশ হৈ যায় প্ৰথমতে বেমাৰটো নকয় যে ড্ৰাগছ খোৱাটো গম পোৱাৰ লগে লগে যদি কয় অলপ কণ্ট্ৰল কৰিব পৰা যায় কিন্তু এটা লেভেলতহে কয় যেতিয়া মোবাইল বিক্ৰী কৰিব মটৰচাইকেল বিক্ৰী কৰিব একাউণ্টটো চুৰ কৰি লৈ যায় গোটেই একাউণ্টৰ পইচাটো ওলাই শেষ কৰি দিয়ে তেতিয়াহে কয় যে আমাৰ তাত এনেকুৱা প্ৰব্লেম হ'ল মই তেনেকৈ কেছ 4-5টা পালোঁ আমাৰ বডোলেণ্ড অঞ্চলত এতিয়া সেইকাৰণে আজিৰ সময়ত ড্ৰাগছৰ ওপৰত আমি এৱাৰনেছ আনিব লাগিব
এটা সময়ত যেনেকৈ HIV-ৰ এৱাৰনেছ আনিছিলে আজি HIV কি মানুহবিলাকে গম পোৱা হৈ গ'ল ঠিক তেনেধৰণৰ ড্ৰাগছৰ ওপৰত যদি আমি এৱাৰনেছটো আনিব নোৱাৰোঁ ড্ৰাগছটো চলি থাকিব আৰু ড্ৰাগছৰ যিটো ৰেকেট ড্ৰাগছটো অল অভাৰ ৱৰ্ল্ড এই ড্ৰাগছটো চলি আছে এটা সময়ত মই শুনিছিলোঁ আফ্ৰিকাৰ কিবা সৰু সৰু কাণ্ট্ৰিবিলাকত 40% মানুহ ড্ৰাগছ খায় 30% মানুহ ড্ৰাগছ খায় এতিয়া ইউৰোপ আমেৰিকাৰ নিচিনা জেগাবিলাকতো ড্ৰাগছ খাই বহুত মানুহ বেয়া হৈ গৈছে পংগু হৈ গৈছে তো আমাৰ নিচিনা অঞ্চলৰ কাৰণে এইটো বহুত ডাঙৰ প্ৰব্লেম হয় আমাৰ নিচিনা অঞ্চলৰ কাৰণে আমাৰ সোসাইটিবিলাক অলপ কনজাৰভেটিভ হোৱাৰ কাৰণে আমাৰ সোসাইটিবিলাক অলপমান ষ্ট্ৰিক্ট হোৱাৰ কাৰণে এনেকা বেমাৰবিলাক আহিব পৰা নাছিলে এতিয়া মই যেটো দেখিলো আমাৰ পুলিশ সকলৰ লগতো কথা পাতো সবৰ লগতো পাতো অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত ড্ৰাগছৰ ওপৰত বহুত ষ্ট্ৰিক্ট কৰাৰ কাৰণে অসমৰ কিছুমান ডিস্ট্ৰিক্টত ড্ৰাগছৰ প্ৰচলন কমি গৈছে কিন্তু বৰ্ডৰলেণ্ডটো কি হ'ল আমাৰ ইণ্ডো ভুটান বৰ্ডাৰ বা ইফালে ৱেষ্ট বেংগল আছে বহুত এনেকুৱা মানে ইফালে অৰুণাচল বৰ্ডাৰ আছে আমাৰ উদালগুৰি ইফালে এই অঞ্চলবিলাকৰ কিছুমান পকেট আছে য'ত নেকি তেনেকা বেয়া মানুহবিলাক আহি পেলাই শেল্টাৰ ল'ব পাৰে পুলিচে বহুত ষ্ট্ৰিক্ট নজৰ ৰাখে কিন্তু তেখেতসকলৰ মাজত ধুলি দি মাজতে তেখেতসকলে খুমাই যায় আৰু আইনটো আমাৰ খুৰুঙা আছিলে যে ড্ৰাগছটো মানে এটা ড'জ মানে কি এটা সংখ্যা কোৱান্টিটি ইয়াতকৈ কম হ'লে ধৰা পৰিলে এইটো জেললৈ নপঠায় মই ইদিনা কথা পাতিছোঁ এইটো হ'ব নালাগে বুলি আৰু আজিকালি পুলিচেতো মানুহক কোবাবলৈ ভয় কৰে হিউমেন ৰাইট আছে কিবা আছে তো এই ড্ৰাগছ বেপাৰীবিলাক ভয় নকৰে মই সেইদিনা কুমৰিকাটাত গম পালোঁ যে দুবাৰকৈ জেলত গৈ আহিল মানুহজন আকৌ আহি সেই ড্ৰাগছ বেপাৰ কৰিছে চ' এই মানুহবিলাকক আমি কি কৰিব লাগিব অলপমান আমাৰ নিজৰ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ যে আমি নিজে সমাজখন সজাগ কৰিব লাগিব ল'ৰা ছোৱালীক আমি সজাগ কৰিব লাগিব যে বেয়া বস্তুটো খাব নালাগে এই কথাটো আইনগতভাৱে যিমান ব্যৱস্থা ল'ব লাগে ল'ব আমিও কৰিব লাগিব এতিয়া আমি বড়োলেণ্ডত 5টা ৰিহেব কেম্প চৰকাৰী খৰচত আমি এই বছৰ কৰিবলৈ গৈ আছোঁ আমি আগতে কাউন্সেলিং চেণ্টাৰবিলাক কৰিছিলোঁ 5টা কাউন্সেলিং চেণ্টাৰ আমাৰ চলি আছে য'ত নেকি আমাৰ ডমেষ্টিক ভাইলেন্স ভিক্টিম ক'বাত মানে আৰ্লি মেৰেজৰ ভিক্টিম এইবিলাকক আনি পেলাই আমি কাউন্সেলিং কৰাৰ কাৰণে আমি চৰকাৰ গঠন কৰা 5টা কাউন্সেলিং চেণ্টাৰ চলি আছে তাত বহুত কেছ আহে প্ৰথমত আমাক পুলিচে সহায় কৰা নাছিলে আমাৰ কাউন্সেলিং চেণ্টাৰত কিয় তাতে নিব লাগে কাৰণ থানাত গ'লে কেছ ৰেজিষ্টাৰ হয় আৰু কেছ ৰেজিষ্টাৰ হ'লে তেখেতসকলে ইফাল সিফাল অলপ কৰিব পাৰে কিন্তু লাহে লাহেকৈ আমাৰ এই কাউন্সেলিং চেণ্টাৰবিলাক বহুত ধুনীয়া হৈ গ'ল ইয়াত মানে মানুহবিলাক আহে এতিয়া গতিকে ড্ৰাগছৰ কাৰণে আমি চৰকাৰীভাৱে বহুত সজাগ এতিয়া মই ৰিলিজিয়াছ যেটো আমাৰ লিডাৰবিলাক আছে ধৰ্মীয় গুৰু সকলকো মই অনুৰোধ কৰিছোঁ যে ধৰ্মীয় আলোচনাবিলাকত ড্ৰাগছৰ কথাটো পাতিব লাগে ইনষ্টিটিউশ্যনত আমি সজাগ কৰি আছোঁ স্কুলত এতিয়া আমি মেছিভ এৱাৰনেছ কেম্পিংটো কৰিব বিচাৰিছোঁ ইউথ গ্ৰুপবিলাক যিমান ষ্টুডেণ্ট ইউনিয়ন আছে ইউথ গ্ৰুপ তেখেতসকলকো আমি কিছুমান আমাৰ প্ৰগ্ৰাম আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ য'ত আমি চাইল্ড ফ্ৰেণ্ডলি BTR বুলি আৰু শিশুৰ কাৰণেও 1% আমি বাজেটৰ পৰা ৰাখিছোঁ চাইল্ড ফ্ৰেণ্ডলি BTR গঢ়াৰ কাৰণে তাত আমাৰ এই ড্ৰাগছ কেম্পিংটো আমি ডাঙৰকৈ ৰাখিছোঁ যাতে ড্ৰাগছটো আমি বন্ধ কৰিব পৰা যায় গতিকে মই আপোনালোককো অনুৰোধ কৰিম যে আপোনালোকে য'তে কথা নাপাতক যদি চান্স পায় অলপ যাতে অলপ হ'লেও ড্ৰাগছৰ কথাটো ড্ৰাগছৰ বিৰুদ্ধে দুটা শব্দ কয় সেইটো যাতে অলপ ড্ৰাগছৰ এগেইনষ্টৰ এটা নফৰত ঘৃণা আমাৰ মানুহৰ মাজত আনিব পাৰে ড্ৰাগছৰ প্ৰতি ঘৃণাটো যদি সবৰ মাজত আনিব পাৰে ড্ৰাগছ সেৱন কৰা বা ড্ৰাগছ ব্যৱহাৰটো বন্ধ হৈ যাব চৰকাৰী ফালৰ পৰা আমি জিৰ' টলাৰেন্স 100% ড্ৰাগছৰ এগেইনষ্টত আমি কাম কৰিবলৈ ৰেডি আছোঁ আমি ভলেণ্টিয়াৰ অৰ্গেনাইজেশ্যন ছ'চিয়েল অৰ্গেনাইজেশ্যন ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন সবকো লৈ পেলাই আমি কাম কৰিবলৈ ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন সবকো কাম কৰি ল'বলৈ চাইল্ড ফ্ৰেণ্ডলি BTR মিছনৰ আণ্ডাৰত এটা ডিজাইন বনাইছোঁ থেংক ইউ এতিয়া আৰু আমি বেলেগ কুৱেশ্যনত আহিব বিচাৰোঁ কোনোবা যদি সোধে নমস্কাৰ মোৰ নাম আলিশা ইয়াসমিন মই ফৰ্টগাঁও VCDCৰ পৰা আহিছোঁ আৰু মই এজন ষ্টুডেণ্ট BA 3rd চেমত পঢ়োঁ ছাৰ মই আপোনাক এটা কুৱেশ্যন কৰিবলৈ বিচাৰোঁ কুৱেশ্যনটো হ'ল কমিউনিটি ভিজন ডকুমেণ্টৰ দ্বাৰা BTRত কি লাভ হ'ব মই ভালকৈ সোধা নাই অলপ লাহেকৈ কোৱাচোন কমিউনিটি ভিজন ডকুমেণ্টৰ দ্বাৰা BTRত কি লাভ হ'ব থেংক ইউ এওঁ সুধিছে
যে আমি যোৱা 30 ডিচেম্বৰত কমিউনিটি ভিজন ডকুমেণ্ট বুলি এটা কাম কৰিছিলোঁ, ভিজন ডকুমেণ্ট ওলাইছিলোঁ 26টা জনগোষ্ঠীৰ কাৰণে। এইটো কি কাম কৰিব বা ইয়াৰ পৰা কি লাভ হ'ব বুলি তেওঁ সুধিছে। যে কমিউনিটি এটা কমিউনিটিৰ নিজৰ নিজৰ আশা আকাংক্ষা থাকে, যিটো এছপিৰেশ্যনছ বুলি কোৱা হয়। এই কমিউনিটিসকলৰ আমাৰ বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে, বড়ো, ৰাজবংশী, মাইনৰিটি, মুছলিম, কি কয় আমাৰ বঙালী, ইয়াৰ লগতে আমাৰ গাৰো, ৰাভা, চৰণীয়া, আমাৰ আছে গোৰ্খা, ইয়াত আছে সান্থালী আৰু আদিবাসী জনগোষ্ঠীৰ পৰা কুৰুক, উৰাও, মুণ্ডা সকলো আছে। আৰু তেনেকুৱা কৰি মদাহী, চৰণীয়া, হাজং বহুত জনগোষ্ঠী আছে, জোলা, দেশী, এই সব জনগোষ্ঠী, সূত্ৰধৰ, নাথযোগী, এই জনগোষ্ঠীবিলাক আমি ক'ব নোৱাৰা সময়ৰ পৰাই এই অঞ্চলত বসবাস কৰি আছে, বহুত সময়ৰ পৰা ইয়াত বসবাস কৰি আছে। এই কমিউনিটিবিলাকক এই জনগোষ্ঠীবিলাকৰ নিজৰ চবৰো আত্মা সন্মান লৈ জীয়াই থাকিব বিচাৰে। কোনো জনগোষ্ঠীয়ে নিবিচাৰে কি মোৰ আত্মা মোক কোনোবা ৰেচপেক্ট নকৰক, এইটো কোনো নিবিচাৰে, চবেই বিচাৰে মোক ৰেচপেক্ট কৰক। কিন্তু সমাজত কি আছে, কাক ৰেচপেক্ট কৰে? এটা হ'ল টকা পইচা থকা ধনীবিলাকক ৰেচপেক্ট কৰে, নহ'লে কোনোবা পাৱাৰ থাকাক ৰেচপেক্ট কৰে, নহ'লে শিক্ষিত মানুহক ৰেচপেক্ট কৰে। সমাজত এটা বেলেগ কেৰেক্টাৰ আহি গৈছে। ইফালে চৰকাৰে কোনো কমিউনিটিকে মানে কি কয়, এটা কমিউনিটিক কোনো ষ্টেটাছ দিয়া নাই। 1000 বছৰী পুৰণা জনগোষ্ঠীক অমুক সন্মান দিব লাগে, 500 বছৰৰ জনগোষ্ঠীক অমুক সন্মান দিব লাগে, 100 বছৰৰ জনগোষ্ঠীক অমুক সন্মান দিব লাগে, তেনেকুৱা আমাৰ সংবিধানত কোনো লিখা নাই। তাৰ কাৰণে কি হৈছে, কিছুমান জনগোষ্ঠীয়ে সদায় দুখত থাকে যে আমাকনো কোনে চাব, আমাকনো কোনো সহায় কৰিব। স্বাধীনতাৰ এই 78 বছৰত কিছুমান জনগোষ্ঠী আছে আমাৰ বড়োলেণ্ড অঞ্চলৰ, যাৰ একবাৰো MLA হোৱা নাই, কিংবা জনগোষ্ঠীৰ একবাৰো MLA পোৱা নাই, কিছুমানে একবাৰো MP পোৱা নাই, MLA MP হোৱা নাই, কোনো পঞ্চায়তত হোৱা নাই, তেনেকুৱা জনগোষ্ঠীবিলাক আছে। এই জনগোষ্ঠীবিলাকে অলপ হীনমানতাত ভোগে, ইনফেৰিয়ৰিটি। আৰু কিন্তু তেখেতসকলৰো ভাৰতীয় নাগৰিক হিচাপে আত্মা সন্মান পাব লাগে, ৰেচপেক্ট পাব লাগে, অনাৰ পাব লাগে, ষ্টেটাছটো তেখেতসকলক পাব লাগে। কিন্তু ভাৰতটো স্বাধীনতা যেতিয়া হ'ল 1947 চনত, আমি চবেই একেলগে স্বাধীনতাটো পালোঁ। আৰু ভাৰতত সেই সময়ত 1600 ভাষাভাষী লোক আছিলে, 1600 লেংগুৱেজেছ ইন ইণ্ডিয়া, 1600 ভাষা ভাৰতত। ইয়াতকৈ বেছি আছিলে, আগতেতো 1000-5000 আছিলে, ইয়াৰ পিছত কমি 1600 ভাষা আমাৰ আছে। আৰু বহুত জনগোষ্ঠী আছে, মানে এটা ষ্টেটত 300, 400, 500 ট্ৰাইবেল, ST, SC জনগোষ্ঠীবিলাক আছে, আৰু যিবিলাক দলিত আছে, বিভিন্ন জনগোষ্ঠীবিলাকে আছে। সেই জনগোষ্ঠী মাইনৰিটিছবিলাক আছে। এই জনগোষ্ঠীবিলাকে বহুতে কি কৰা নাই, কিবা এটা সন্মান লাগে, সেইটো সন্মান পোৱা নাই, তেনেকুৱা এটা অনুভৱ হয়। গতিকে 1950 চনত আমাৰ ভাৰতৰ সংবিধানটো এপ্ৰুভ হৈ গ'ল। আৰু 47ত আমি স্বাধীনতা পালোঁ, 50ত আমি কি হ'ল, স্বাধীন দেশৰ নাগৰিক হিচাপে এটা স্বীকৃতি পালোঁ, আমি চবে চিটিজেন হৈ গ'লোঁ দেশৰ। আৰু লগতে ভোটাৰো হৈ গ'লোঁ, ভোট দিব পায়। চিটিজেন মিনছ হোৱাট, ভোট দিবলৈ পায়। ফৰেনাৰটো ভোট দিবলৈ নাপায়, চিটিজেনেহে ভোট দিব পায়। চ' আমি চবে এডাল্ট ফ্ৰেঞ্চাইজি 18 বছৰ হোৱাৰ পিছত চবে ভোট দিবলৈ পায়। ভাৰত চৰকাৰে যিবিলাক ব্যৱস্থা সুবিধা দিছে সব আমাৰ কাৰণে আহি যায়। কিন্তু ইয়াৰ পিছতো জনগোষ্ঠী হিচাপে কাৰো কাৰণে ইয়াতে স্পেচিফিক কোনো জাগা নাই, চেয়াৰ নাই, কুৰ্চি নাই, ৰেচপেক্ট নাই, এই কথাবিলাক ভাবি আছে। গতিকে এই কথাটো মই বহুত বছৰৰ পৰা চাই আছিলোঁ যে বহুত সৰু সৰু জনগোষ্ঠী আমাৰ ইয়াত আছে, হাজং জনগোষ্ঠী আছে, ইয়াত মদাহী জনগোষ্ঠী আছে, শৰণীয়া কছাৰী আছে, বহুত জনগোষ্ঠী আছে। সেই জনগোষ্ঠীবিলাকে সদায় মেমৰেণ্ডাম লৈ যাব লাগে, মুখ্যমন্ত্ৰীৰ তাত কিব লাগে, MLA তাত কিব লাগে, MP তাত কিব লাগে, কিবা কেন্দ্ৰ চৰকাৰক লগ কৰিব লাগে। আমাক এইবিলাক কামবিলাক হোৱা নাই। তো সেইকাৰণে মই যিহেতু বহুত বছৰ আন্দোলন কৰিছোঁ, যেতিয়া জুন মাহৰ গৰমত 34-36 ডিগ্ৰী গৰমত ৰেল লাইনত বহি আছিলোঁ, জুন মাহৰ সেই গৰমত যেতিয়া নেশ্যনেল হাইৱেত বহি আছিলোঁ, তেতিয়া মই ভাবি আছিলোঁ যে কোনোবা দিনা যদি মই চৰকাৰত আহোঁ বা চৰকাৰৰ দায়িত্ব পাওঁ, কিছুমান কাম কৰিব লাগিব,
সেই কথাবিলাক মই ডায়েৰীত লিখি থৈছিলোঁ যে মই ভাবিছিলোঁ যে দেশত এনেকুৱা হ'ব নোৱাৰে নেকি, আমিতো চবেই নাগৰিক, কিয় আমি ৰেল লাইনত নেশ্যনেল হাইৱেত যাব লাগে, তাত নোযোৱাকৈ আমাৰ কথাটো মাতি পেলাই শুনিব নোৱাৰে নেকি, এনেকুৱাটো কৰিব পাৰে। তো মই ভাবি আছিলোঁ মই কোনোদিন MLA মন্ত্ৰী হ'ম বুলি পলিটিক্সত আহিম বুলি ভাবা নাই, বাট কোনোবা দিনা যদি মই তেনেকুৱা কাম কৰোঁ, মই ভাবি আছিলোঁ যে এই মানুহবিলাকক ৰেল লাইনত যোৱাৰ আগতে, নেশ্যনেল হাইৱে যোৱাৰ আগতে, অসম বন্ধ, ভাৰত বন্ধ, BTC বন্ধত যোৱাৰ আগতে মাতি কথা পাতিব লাগে। তো সেইকাৰণে আমাৰ সময়ত আমি এই হেপিনেছ মিছনটো এতিয়া আমি কি কৰিলোঁ, সেইটো কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এটা আমি বনাই দিলোঁ। এতিয়া কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে কি কৰিব, বড়োলেণ্ডৰ 26 কমিউনিটিটোক বছৰত 4 বাৰ কথা পাতিব, বছৰত 4 বাৰ, যে প্ৰত্যেক জনগোষ্ঠীৰ লিডাৰবিলাকত বছৰত 4 বাৰ চৰকাৰে মাতিব আৰু সুধিব আপোনাৰ কি সমস্যা আছে। এইটো ফাৰ্ষ্ট ইনিচিয়েটিভ মে বি ইন ইণ্ডিয়া, ভাৰতত হয়তো প্ৰথম হ'ব পাৰে। কোনো জনগোষ্ঠীক মাতি কথা নাপাতে কোনো চৰকাৰে, আমি কথা পাতিম বুলি ঠিক কৰিলোঁ। তাতে আমি ঠিক কৰিলোঁ যে আজিৰ তাৰিখত স্বাধীনতাৰ 78 বছৰ পিছত কোন জনগোষ্ঠীৰ কি আশা আকাংক্ষা আছে, এই আশা আকাংক্ষাটো ওলাবৰ কাৰণে আমি ভিজন ডকুমেণ্টটো ওলালোঁ। আৰু ভিজন ডকুমেণ্টটো 1 মাহ 2 মাহৰ আমাৰ এটা প্ৰক্ৰিয়া, তাত আমি এক্সপাৰ্টবিলাক লগাই দিলোঁ, জনগোষ্ঠীবিলাকৰ লিডাৰবিলাক মাতিলোঁ, কুৱেশ্যন কৰিলোঁ, আৰু এইকাৰণে 26টা জনগোষ্ঠীৰ আমি ভিজন ডকুমেণ্টটো ওলাই আনিব পাৰিলোঁ। এতিয়া আমি গম পাই যাওঁ আমাৰ টেবুলতে আছে, আমাৰ ইয়াত আদিবাসী কি লাগে, আমাৰ ইয়াত কোচ ৰাজবংশী কি প্ৰব্লেম, চবৰো প্ৰব্লেমবিলাক আমি গম পাই গ'লোঁ। এতিয়া আমি কি কৰিলোঁ, এইটো যিটো সুধিছে আমিতো গম পালোঁ, এতিয়া কি কৰিম আমি, এই কমিউনিটি এছপিৰেশ্যনৰ ভিতৰত চব জনগোষ্ঠীৰ ভাষাটো আমি জীয়াই ৰাখিব বিচাৰিছোঁ। ভাৰত চৰকাৰে আহি পোৱালৈকে আৰু হয়তো 50 বছৰ হ'ব পাৰে যে 1600 ভাষা জীয়াই ৰাখিব লাগে। এতিয়া ভাৰততো 22টা ভাষাই শ্বেডিউল লেংগুৱেজ, মইতো বিচাৰোঁ কিয় 22টা, 1600 হওক 2000 হওক, চব ভাষাটোকে আমি এটা চৰকাৰী ৰিকগনেশ্যন এটা দিব লাগে, কাৰণ এইটো ভাৰতীয় ভাষা হয়। আমাৰতো একো ক্ষতি নহয় যদি মদাহী যদি কিবা ভাষা কয় এইটো জীয়াই ৰাখিব লাগে, বৰ্মন কছাৰী কিবা ভাষা কয় এইটো জীয়াই ৰাখিব লাগে, এইটো ভাৰতীয় ভাষা হয়। কিন্তু আজিলৈকে এই পলিচিবিলাক এতিয়ালৈকে হৈ উঠা নাই, কেতিয়াবা হয়তো হ'ব মই আশা কৰোঁ। গতিকে আজি ৰিজনেল লেভেলতো এইটো হোৱা নাই, সেইকাৰণে আমি ভিজনৰ ডকুমেণ্টৰ পিছত এতিয়া কি কৰিলোঁ, 18 লেংগুৱেজেছৰ কাৰণে এটা আমি ডিক্সনাৰীৰ নিচিনা কিতাপ ওলালোঁ সিদিনা। 18টা লেংগুৱেজ আমি একেলগে সমান বড়ো, তাত হিন্দী ইংলিছো আছে, বাকী 16টা আছে আমাৰ হিন্দী ইংলিছটো বাদ দিলে, বড়ো, অসমীয়া, সান্থালী, নেপালী, চব লেংগুৱেজ, কোচ ৰাজবংশী চব লেংগুৱেজ এটা কিতাপতে 1000 এটা শব্দ, 1000 এটা বাক্য আমি একেলগে কৰিলোঁ। আৰু এটা বড়োলেণ্ডৰ কমিউনিটিবিলাক, আমাৰ জনগোষ্ঠীবিলাকে নিজকে অসমত বা উত্তৰ পূৰ্বাঞ্চলত বা ভাৰতত বিচাৰি নাপায়, আমি ক'ত আছোঁ, অন্তত বড়োলেণ্ডত যাতে বিচাৰি পায়, এই কাৰণে আমি এটা মিউজিয়াম বনাবলৈ গৈ আছোঁ। 26টা জনগোষ্ঠীৰ 26টা মিউজিয়াম এটা জাগাতে চিৰাঙত। তেতিয়া কি হ'ব, কোনোবা এজন স্কলাৰ ধৰি লওক বাহিৰৰ পৰা আহিল, জাৰ্মানৰ পৰা আহিল, সি যদি ভাবি আহিছে যে মই অসমত যাই কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত ছাৰ্ভে কৰিম, ষ্টাডি কৰিম, ৰিচাৰ্চ কৰিম, এই কেম্পাছত অহাৰ পিছত সি কোচ ৰাজবংশী জনগোষ্ঠী চাবলৈ আহি বাকী 25টা জনগোষ্ঠী হৈ গম পাই যাব অট'মেটিকেলি। আমি তাত কিতাপ পত্ৰ তেখেতক দি দিম। গতিকে সেইটো এটা মিউজিয়াম আমি বনালোঁ। এতিয়া আমি কি কৰিবলৈ গৈ আছোঁ, আফটাৰ ভিজন ডকুমেণ্ট আমি প্ৰত্যেকটা জনগোষ্ঠীৰ ভাষাৰ ওপৰত নেশ্যনেল লেভেলত ছেমিনাৰ, আমাৰ CILৰ লগত কানেক্ট কৰা বিভিন্ন কামবিলাক আমাৰ চলি থকা সময়তে আমি আৰু এটা হাতত লৈছোঁ যে অহা 2 মাহৰ 3 মাহৰ ভিতৰত এটা জনগোষ্ঠীৰ ইথনোগ্ৰাফি, এটা বুৰঞ্জী আমি লিখিবলৈ গৈ আছোঁ। এইটো কমপ্লিট বুৰঞ্জী নহয়, বাট এটা ইথনোগ্ৰাফি বুলি কয়, কমিউনিটিৰ হিষ্ট্ৰী এটা আমি এটা চব 26টা জনগোষ্ঠীৰ লিখিবলৈ গৈ আছোঁ, যিটো নেকি সেই জনগোষ্ঠীবিলাকে কৰি ল'ব পৰা নাই, বহুতে আমি সেইটো কৰিবলৈ গৈ আছোঁ। তেনেকুৱা কৰি প্ৰত্যেকটা জনগোষ্ঠীয়ে যাতে বড়োলেণ্ডত নিজকে তলত বুলি নাভাবে, চবে সমান বুলি ভাবে, তেনেকুৱা এটা প্ৰক্ৰিয়া হাতত ৰখা হৈছে, যাতে সমানে চবে অনুভৱ কৰিব পাৰে মোৰো বড়োলেণ্ডত ৰেছপেক্ট আছে, মোৰো বড়োলেণ্ডত জাগা আছে। এতিয়া প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে আমাৰ মাইনৰিটিসকলৰ কাৰণে হোজ ভৱন, গোৰ্খাসকলৰ কাৰণে আমাৰ যিটো কি কয় দুৰ্গা মল্লৰ কাৰণে ভৱন বা গোৰ্খা ভৱন, সান্থালীসকলৰ কাৰণে সিধু মুৰ্মু, কানু মুৰ্মুৰ কাৰণে কিবা বনাইছোঁ আমি। তেনেকুৱা প্ৰত্যেকটো জনগোষ্ঠী
5টা ডিষ্ট্ৰিক্টত 50 লাখ কৰি কোচ ৰাজবংশী সকলৰ কাৰণে চিলাৰাই ভৱন বনাইছোঁ সব জনগোষ্ঠীৰ কাৰণে আমি কামবিলাক আৰম্ভ কৰিছোঁ যাহাতে সবে সিকিউৰ এটা অনুভৱ কৰিব পাৰে আমি ইয়াতে ফিউচাৰত কোনো কাৰো লগত যাহাতে কাজিয়া লাগিব লগা নহয় এই কামটো চৰকাৰৰ দায়িত্ব বুলি আমি কৰি আছোঁ থ্যাংক ইউ থেংক ইউ অসমত ভাৰতবৰ্ষত কোনো কেতিয়াও নোহোৱা আমাৰ সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ যোগেদি হৈছে সেইকাৰণে এবাৰ সবে হাত তালি মাৰি ছাৰক ধন্যবাদ দিব লাগে আৰু নেক্সট আমি কোনোবা যদি আৰু কিবা প্ৰশ্ন কৰিব আমি যাব বিচাৰিছোঁ खुलुमबाय आंनि मुङा सानिया बसुमतारी आङो बरपटार बेसिडिसिनिफ्राय फैदों सार आंनिफ्राय मोनसे कुइसन पिटिआरआव आइजोफोरखौ गेलेमु बिथिङाव जौगाहोनो थाखाय माबाफोर बिथांखि लादों नामा गेलेमु बिथिङाव गेलेमु स्पर्ट्स गेलेमु होनदों ना गेलेमु यस सार थैंक यू बड'लेण्डआव जोंनि आइजोफ्रा गुबुन गुबुन बिथिङाव गोदो गोदायनिफ्रायनो गोबां खामानि मावदों मेनलि कालचाराव आइजोफोरखौ नागारनानै जोंनि मालाबाबो कालचारनि जि दिन्थिफुंनाय बियो आबुं जाया नाथाय स्पर्ट्सआवबो जोंनि आइजोफ्रा फासयनानै थायाखै बेखौ बयबो नुनो मोनदों माखासे गेलेनाय आयदायाव जोंनि बिनानावफ्रा जोंनि बिब'फ्रा एबा आइजोफ्रा जोबोद मोजाङैनो पारफरमेन्सखौ होनो हादों बक्सिंआव जोंहा अंकुसिता बर' आरो सोरबा सोरबा दङ फुटबलाव दायो अपर्णा नार्जारी आरो गोबाङानो फुटबल गेलेबोदों भलिबलबो गेलेदों बेबायदि गुबुन गुबुन गेलेमु काबादि आर्चारी बोरला गावनाय बेफोरावबो दङ दा गेलेनायनि बिथिङाव जोंनि बिनानावमोना एबा जोंनि आइजोफ्रा जथेस्थ पटेन्सियेल एबा एनार्जि गोहोखौ देखायदों दिन्थिदों आरो बिनि थाखायनो जोङो बेखौ मोनसे समसिम अबजार्भ खालामदोंमोन स्टाडि खालामदोंमोन आरो दायो हयथ' खोनानो मोनदों दाख्लै 15 जुलाइ खालि जों जेब्ला CM काप फाइनेल जोङो बादायलायनायखौ फुटबलनि क'क्राझार साइ स्टेडियामाव लादों এই खालि जोङो स्पर्ट्स एकाडेमि गिबियावनो फुटबल जागोन वुमेन स्पर्ट्स एकाडेमि जोङो दाख्लै बेखेवदों माने लन्च खालामदों आरो बेखौ गिबियावनो 2 कोटि रां होनानै क'क्राझाराव जोङो बेखौ गायसनग्रोनो सानदों आरो बिनि उनाव जिखिनि जोंहा वुमेन स्पर्ट्स बा एथलेटिक्सफोर दङ बिथांमोननो जोङो स्कलारशिप होनायनि थाखाय सानदों जि 1% जोङो वुमेनफोरनि थाखाय एबा आइजोफोरनि थाखाय जोङो फान्ड लाखिदों बे 1% निफ्रायनो जोङो जि स्पर्ट्सआव थानाय वुमेनफोर एबा आइजोफोर बा जोंनि हिन्जावसाफोर बिथांमोननो थाखाय जोङो माखासे स्कलारशिप आरो सापर्टखौ होनो सानदों जाहाथे फरायनायजों लोगोसे गेलेनायावबो जोंनि बिनानावमोना आवगायलांनो हायो आरो गावखौनो गावनि केरियार दानायजों लोगोसे जोंनि माहारिनि मुंखौबो नेशनेल इन्टारनेशनेल लेभेलाव लांनो हायो बिनि थाखाय जोङो थांनाय समाव जोङो हौवासा हिन्जावसा सायख'आ जासे ज' एवार्डफोरखौ होदों नाथाय नैबे बड'लेण्ड वुमेन जि डेभेलपमेन्ट प्रग्राम्स जेराव जों 1% फान्ड लाखिदो आइजो जौगानाय जि मोनसे प्रग्राम बिनि गेजेरजों जोंनि गेलेनायाव बाहागो लानाय जोंनि हिन्जावसाफोरखौ एबा जोंनि बिनानावमोनखौ जोङो डाइरेक्ट फाइनेन्शियल सापर्ट आरो बिथांमोनखौ फरायनायजों लोगोसे गेलेनायाव सापर्ट होनायनि थाखाय जोङो बाजेट लाखिदों आरो बेबायदिनो जोङो मदद खालामलांगोन थैंक इउ सर এতিয়া আমি অন্য এটা কুৱেশ্যনত যাব বিচাৰোঁ কোনোবা যদি সুধিব লগা আছে নমস্কাৰ মোৰ নাম পায়েল ৰয় মই কোকৰাঝাৰ ৱাৰ্ড নং 1 ৰ পৰা আহিছোঁ মই ছাৰক এটা কুৱেশ্যন ক'ব বিচাৰোঁ আৰু কুৱেশ্যনটো হ'ল যে আপুনি কেনেকে প্ৰতিশ্ৰুতি দিব যে বডলেণ্ডত আৰু কোনো ধৰণৰ ভাইলেন্স নহয় थैंक यू इटू बहुत डांगर कथा इटू अकले करा काम নহয় एकेलगे सबे मिली करा काम आशाहे करिब पारो प्रतिश्रुति দিব पारा বিষয় নহয় কিন্তু আজি प्रथम 5 বছৰ 30-40 বছৰ
আমি জন্ম পোৱা আমি LP স্কুল ME স্কুল পঢ়াৰ পৰা আমি সদায় হিংসাই দেখিছোঁ ভায়োলেন্সে দেখিছোঁ কিন্তু প্ৰথম 5 বছৰ আমি এনেকুৱা পালোঁ য'ত এটাও ঘৰ জ্বলা নাই এজনো মানুহ গুলিয়াই মাৰা নাই তেনেকা কোনো জাতি জনগোষ্ঠীৰ হিংসা হোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই সো এই 5 বছৰ আমি এটা এক্সপেৰিমেণ্ট কৰিলোঁ এই 5 বছৰ এক্সপেৰিমেণ্টে আমাক সাহস দিছে যে যদি আমি ইচ্ছা কৰোঁ চিৰস্থায়ীভাৱে আমি বড়োলেণ্ডটো শান্তি কৰি ৰাখিব পাৰোঁ ইয়াৰ কাৰণে আজি 5 বছৰ জাৰ্নিত যেনেকৈ সকলো শ্ৰেণীৰ পুৰুষ মহিলা যুৱ যুৱতীৰ পৰা আদি কৰি আমাৰ শিক্ষিত লোকবিলাক খেতিয়কবিলাক সব শ্ৰেণীৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী সবে বুজিছে যে অশান্তি হ'লে কোনোবা কাৰো মাত্ৰ ক্ষতি নহয় মোৰো হ'ব কালি বজাৰত যাব নোৱাৰিলে বন্ধ হ'লে বেলেগে মাত্ৰ নহয় ময়ো যাব নোৱাৰিম বন্ধ হ'লে ল'ৰা ছোৱালী যদি স্কুলত যাব নোৱাৰে অকল বেলেগৰ মাত্ৰ নহয় মোৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰিব এই কথাবিলাক যদি সবে অনুভৱ কৰে তেতিয়া আমাৰ ইয়াত অশান্তি নহ'ব এই কাৰণে আমাৰ শান্তিপ্ৰেমী মানুহ লাগিব পৃথিৱীত যেটো শিক্ষা নীতি ইয়াত দুটা শব্দৰ বেছি গুৰুত্ব দিয়া হোৱা নাই বুলি মই ভাবিছোঁ এটো হ'ল পিচ এণ্ড লাভ দুটা বাক্য এই দুটা বাক্যটো অতি দৰকাৰ মানে পিচ যেটো শান্তি আমি মানুহে যেটো হিংসক নহয় জন্তুবিলাককে হিংসক বুলি ধৰা হয় বাঘে হৰিণা খায় কাবাক খায় হিংসা কৰে সাপে মানে বেং খায় এনেকুৱা মানে হিংসা বুলি ধৰা হয় কিন্তু মানুহবিলাকেতো কাকো নাখায় তো মানুহবিলাক হিংসক নহয় বুলি কৰিছে কিন্তু মানুহৰ যেটো ব্ৰেন মানুহৰ যেটো ইচ্ছা মানুহৰ যেটো লোভ গ্ৰেডিনেছ হিটো মানে মানুহক হিংসা কৰিবলৈ উচত নিদিয়ে তো এই কাৰণে আমি যেতিয়ালৈকে আমাৰ গ্ৰেডিনেছ আমাৰ লোভটো এৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ হিংসা হোৱাৰ চান্স আছে এইবিলাক বহুত সময়ত আমি নিজৰ চিন্তাধাৰাবিলাক আমি প্ৰেক্টিকেলি এটো চাব লাগিব গতিকে এজন ল'ৰা এজন শিশু তাক যদি বহুত মৰম কৰি ডাঙৰ কৰা হয় সি কেতিয়াও হিংসা নকৰিব কিন্তু তাক যদি মাৰধৰ কৰি ডাঙৰ কৰা হয় তেতিয়া সি গম পাব যে মাৰধৰ কৰিলে কিবা হয় তো হিও মাৰধৰ কৰা শিকিব আমি গাঁৱত গম পাওঁ কিছুমান শিশু একদম বেয়া শব্দ কয় মই সৰুৰ পৰা চাই আছো গাঁৱত এই বেয়া শব্দটো শিশুৱে কৰ পৰা শিকে যদি ঘৰত কোনবা মা দেউতা খুৰা দাদা আইতা আটা কোনবা যদি কয় তাৰ পৰা শিকে আৰু নহলে গাঁৱত যাই শিকে গাঁৱত বেলেগ মানুহে শিশুবিলাকৰ ওচৰতো বেয়া শব্দ কয় जोंनिया बर'फोरनियावबो जेब्ला गथ'आ गेलेनो थाङो सावरि बादालि जायोबा जंखायलायबाय थायो बेवहाय जोङो गथ'फोरनि सिगाङाव गाज्रि बाथ्रा बुंनानै जंखायनाय खोनायो बिनिफ्रायनो गथ'आ सोलोंलाङो শিশুবিলাক তেনেকুৱাই শিকে তো এই কাৰণে আমি এটা মৰমৰ যেটো কথা যে ইহঁতক যদি আমি শিকাও সৰুৰে পৰা যেটো মানে মাৰধৰ কৰে বা গালি গালাজ কৰি আমি আদায় কৰিব বিচাৰো এইখিনি মৰম কৰিও আদায় কৰিব পাৰে তো এই কথাটো আমি বহুতে ক'ব নিবিচাৰো আমাৰ গাঁওবিলাকত মাকো কেতিয়াবা কুবাই ফেলাই কিবা কিবি গালি পাৰে ৰাস্তাক লাগি খেদি আনে মই এটা অংগনবাদী স্কুল এটাৰ ষ্টৰী ক'ব বিচাৰিছোঁ বহুত বছৰ আগত মই মৰ্নিং ৱাক কৰি এটা জায়গাত যাওঁ সদায় ইটা ভেটি এটা আছিলে তাত গৈ থাকোঁতে 4-5 কিলোমিটাৰ যাব লাগে তো ইয়াত এদিনাখন ৰাতিপুৱা এজন মহিলাই নিজৰ ছোৱালীটোক মানে সৰু এটা জেং লৈ পেলাই কুবাই আছে আৰু ছোৱালীটো কান্দি আছে তো মই খুদিলোঁ যে বাইদেউ কিয় কুবাই আছে বুলি মই গৈ পালোঁ ওচৰত তো ক'লে যে তাই বহুত বদমাছ অংগনবাদীত যাব নিবিচাৰে বুলি তো ছোৱালীটো যাব বিচৰা নাই অংগনবাদীত তো পিছত মই ক'লোঁ যে কিয় বা যাব বিচৰা নাই কিবা কথা আছে নেকি চিনাকি মানুহ সদায় দেখা পোৱা পিছত মই খুদিলোঁ যে মাজনী তুমি কিয় নোযোৱা অংগনবাদীলৈ স্কুললৈ কিয় নোযোৱা বুলি তো ক'লে যে এটা জনগোষ্ঠীৰ মহিলাৰ নাম বুলি কৈ পেলাই ক'লে অমুক তিৰি আছে বুলি কৈছে মানে অমুক তিৰি আছে তাতে মহিলা তিৰি বুলি কয় সো অমুক তিৰি আছে বুলি নাযায় বুলি কৈছে তো মই কৈছোঁ কিয় নাই ভয় লাগে বুলি কৈছে মানে বেলেগ জনগোষ্ঠীৰ মহিলা আছে হিটো তাই ভয় কৰিছে মই ভাবিলোঁ হয়তো ঘৰত মা কান্দিলে ভাত খাব নোখোজিলে হয়তো অমুকক দিম বুলি গালি পাৰে তো অমুক মহিলাক দি দিম বা অমুক জাতিক দি দিম বুলি কয় তেতিয়া ছোৱালীটো ভয় কৰে পিছত তাই দেখা পাইছে যে দূৰত স্কুলৰ ওচৰত এটা নিজৰ জনগোষ্ঠী নহয় বেলেগ এটা জনগোষ্ঠীৰ মহিলাবিলাক থিয় দি আছে যিটো তাই ভয় কৰিছে
পিছত মই চিনাকি কাৰণে ক'লোঁ যে বাইদেউ আপুনি বেয়া নাপালে মই থৈ যাম ছোৱালীটো বুলি। পিছত মই ছোৱালীটো ল'লোঁ, মোনাটো ল'লোঁ, পিছত উঠাই লৈ পেলাই অংগনবাদীৰ ওচৰত গ'লোঁ। যিমান অংগনবাদীৰ ওচৰত পাইছোঁ, ছোৱালীটো মানে মোক টানকৈ ধৰিছে, শিশুটো হাতত মানে টানকৈ ধৰিছে ভয় কৰি। মই চাই আছোঁ। পিছত একদম ওচৰত গৈ পাই দেখিলে যে একদম বিৰাট ভয় খাই গৈছে। পিছত মই ক'লোঁ যে বাইদেউ, মই মাত দিলোঁ যে বাইদেউ আপোনালোকৰ খবৰ ভালনে? তাৰপিছত ভাল। মই ক'লোঁ এই মাইনাটো ভাল হয়নে নহয় বুলি। তো ইহঁতে ক'লে বহুত ভাল মাইনাটো বুলি কিনে। পিছত মই ক'লোঁ এইটো তোমাৰ মাৰ নিচিনা হয় না? পিছত তাই মানে অলপ ৰিলেক্স হ'ল আৰু। পিছত নিজৰ এজন 4জনমান আছিলে মহিলা, এজন মহিলাৰ হাতত মই দেখিলোঁ যে কিবা আছে। তো মই সুধিলোঁ আপোনাৰ হাতত কি আছে বোলে। চকলেট এটা আছে মানে নিজৰ ল'ৰাটোক দি পেলাই আৰু এটা চকলেট ভাজে। মই কৈছোঁ চকলেটটো দিয়ক আপুনি বুলি। চকলেটটো তেখেতৰ পৰা লৈ পেলাই মই মাইনাক দিলোঁ। প্ৰথমতে একদম ল'ব বিচৰা নাই। মই একদম ক'লোঁ যে এইটো তোমাৰ মাৰ নিচিনা হয় বুলি, এইটো মানে চকলেটটো দিলোঁ। পিছত মই কলাত লৈ লৈ এজন মহিলাক মানে ইংগিত দিলোঁ যে তাইক মানে একবাৰ লাৰি দি বুলি পেলাই। তো এজন মহিলা আহি পেলাই পিঠিত লাৰি দিছে। তো তাই ভয় কৰিছিলে। পিছত ক'লোঁ যে এইটো তোমাৰ মাৰ নিচিনা, আজিৰ পৰা ভয় নকৰিবা বোলে। হ'বনে? বোলে হ'ব। তো এই যে আমি যে ভয় খুৱাওঁ, আমাৰ যে তৰিকা ভাত খুৱাবলৈ, কান্দিলে মানে মানাবলৈ যে কৈ দিওঁ যে অমুক মানে জাতিক বিক্ৰী কৰিম, অমুক তাত থৈ আহিম, অমুকত মাৰিম, এইবিলাকৰ পৰা ভয় খাই যায়। এইকাৰণে মৰম কৰিব লাগে। আৰু শান্তিৰ কথাটো আমি এনেই মানুহ ভাইলেণ্ট হ'ব পাৰে। এতিয়া অশান্তি হোৱা জেগাবিলাকত মই দেখিছোঁ, যিমান শিক্ষিত মানুহ হওক, যিমান ডাঙৰ ধৰ্মগুৰু হওক, যেতিয়া এটা সংঘৰ্ষ হৈ এটা ছাইড লয়হি, বেলেগ ছাইড লৈ লয়, সি একো কৰিব নোৱাৰে। কাৰণটো হৈছে কি যে মানুহে জীয়াই থাকিবৰ কাৰণে সদায় এটা ছেফ জ'ন বিচাৰে, এটা ছিকিউৰিটি বিচাৰে। এই ছিকিউৰিটিৰ খাতিৰত সি নিজৰ জনগোষ্ঠীৰ কোনোবা ভুল কাম কৰিছে যদিও, মাৰপিট কৰিছে যদিও তাৰ ছাইডত সি হ'ব লগা হয়, য'ত ই মাজত থিয় দিব লাগিছিলে ধৰ্মগুৰু এজনে। চবচে শিক্ষিত মানুহ যাই মাজত থিয় দিব লাগিছিলে, মাৰামাৰি নকৰিবা বুলি। কিন্তু সিও এক ছাইড হৈ পেলাই মাৰামাৰি কৰাতহে অংশগ্ৰহণ কৰা মই দেখিবলৈ পাইছোঁ। এই কাৰণে যদি হাইস্কুলত পঢ়াৰ পৰা, LP ME পঢ়াৰ পৰা শান্তি কি, এই শান্তিৰ বিষয়ে যদি কয়, অশান্তি কৰিলে আমাৰ ক্ষতি হয়, আমি যদি হিংসা কৰে আমাৰ ক্ষতি হয়, এই কথাবিলাক যদি সৰুৰ পৰাই কোৱা হয়, ডাঙৰ হৈ পেলাই ই ভাবিব যে এই অশান্তিটো কৰিব নোৱাৰোঁ, মোৰো ক্ষতি হ'ব, তাৰো ক্ষতি হ'ব। কোনোবা আজি আপুনি মণিপুৰত দেখিছে, সৰু শিশুটোকে মাৰি পেলাইছে। নট অনলি মণিপুৰ, আমাৰ ইয়াতো হৈছিলে আগতে। বেলেগ দেশবিলাকত দেখিছোঁ আমি, হামাছত দেখি আছোঁ কি হৈ আছে। বেলেগ বেলেগ দেশত য'ত যুদ্ধ হৈ আছে তাত দেখিছোঁ আমি কিমান শিশু মৰি গ'ল, আপুনি গুগলত চাৰ্চ কৰি চাওক। চ' ইয়াৰ কাৰণে আজি অহিংসাৰ কথাটো আমি চবে প্ৰচাৰ কৰিব লাগিব। আৰু সেইকাৰণে আজি মহাত্মা গান্ধী তেখেতে মৃত্যু হোৱাৰ কিমান বছৰ পিছত মহাত্মা গান্ধীৰ জন্ম জয়ন্তীটো ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেন্স হ'ল। এইটোৰ কাৰণে ইয়াৰ দৰকাৰ আছে। তো আমাৰ ল'ৰা ছোৱালীকো নন ভাইলেন্স কি, পিচ কি, লাভ কি, এইবিলাক কথাবিলাক আমি শিকাব লাগিব। লাভ বুলি কোৱাৰ লগে লগে, প্ৰেম বুলি কোৱাৰ লগে লগে এজন ল'ৰা ছোৱালীৰ লগতে এই লেভেলতে সীমিত কৰি থয়। কিন্তু মৰমটো ইমানেই গধুৰ, ইমানেই মধুৰ, ইমানেই দীপ আছে, ইয়াৰ দ্বাৰা গোটেই পৃথিৱীখনে শান্তি কৰিব পাৰে। এইকাৰণে মোৰ এইবাৰ কিতাপত মই লিখিছোঁ যে এনাডাৰ ৱৰ্ল্ড ইজ পচিবল। কিন্তু এই এনাডাৰ ৱৰ্ল্ডটো সৃষ্টি কৰিবৰ কাৰণে আপুনি মাৰ্কেটত পোৱা কিতাপটো পঢ়িলে নহ'ব, এইটো হিউমেনিটিৰ, মানৱতাৰ কিতাপ পঢ়িব লাগিব, যিটো নেকি মাৰ্কেটত নাপায়। এই কথাটো মই কোটেশ্যনটো লিখিছোঁ। থেংক ইউ। থেংক ইউ। আৰু নেক্সট কুৱেশ্যন, মাইক্ৰফোন লোৱা বন্ধুসকলক মই অনুৰোধ কৰিছোঁ, আগৰ পিনে বাইদেউসকলে সুধিব বিচাৰি আছে, সেইটো যাতে ব্যৱস্থা কৰে। নমস্কাৰ, মোৰ নাম ইলা ৰায়, মই বাছুগাঁৱৰ পৰা আহিছোঁ। মই ছাৰক এটা প্ৰশ্ন সুধিব গৈছোঁ। বহুত ভাইলেন্সৰ কথা ওলালে, তো যিটো ডমেষ্টিক ভাইলেন্সৰ কাৰণে আমাৰ বহুত মহিলাই ভুগি আছে। এই ডমেষ্টিক ভাইলেন্সৰ এই সমস্যাটো সমাধানৰ কাৰণে আপুনি কিবা পৰিকল্পনা হাতত লৈছে নেকি? থেংক ইউ বাইদেউ, ধন্যবাদ। আমি বহুত বেছি কৰিব পৰা নাই এই ক্ষেত্ৰত, কিন্তু অট'মেটিকেলি লাহে 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 এইটো অলপ কমি আহিছে। কিন্তু যোৱাবাৰ এটা মোৰ তাত ৰিপৰ্ট আহিছে যে 54% আমাৰ ফেমিলিত এতিয়াও ডমেষ্টিক ভাইলেন্স হৈ আছে বুলি ক'লে এটা ৰিপৰ্ট আহিছিলে। কেনেকৈ হৈছে, আমাৰ নিচিনা, আমাৰ আগত আমি যিটো দেখিছোঁ, আগত মানে ৰাস্তাত লৈ যায় পিটা আছিলে, তেনেকুৱা বহুত বেছি দেখা নাই। মই 8 বছৰমান আগত ওদালগুৰিৰ কালাইগাঁৱৰ পৰা মঙলদৈ হৈ ৰাস্তা দি ওলাই আছিলে,
আমি টাটা চুমোলৈ আহি আছিলোঁ 8 বছৰৰ বেছি হ'ল 10 বছৰমান আগত এজন মহিলাক এজন পুৰুষে ৰাস্তাত খেদি খেদি মাৰিছে মানে নেশ্যনেল হাইৱেৰ নিচিনা ডাঙৰ ৰাস্তা পাকা ৰাস্তা খেদি খেদি পিটিছে আৰু দূৰৰ পৰা বহুত মানুহ ৰখি চাই আছে মানে সি ৰাস্তাত খেদি খেদি পিটিছে মানে একদম চুলি তুলি এৰি পেলাই গৈছে পিছত আমি গাড়ীখন ৰাখিলোঁ ৰাখি পেলাই আমি বহুত ল'ৰা আছিলোঁ PSO এজন আছিলে তো আমি ধৰিলোঁ ধৰি পেলাই পুৰুষজনক আমি অলপ ধমকি দিলোঁ ভয় খুৱালোঁ যে আপোনাক জেলত দিম বুলি পেলাই তেতিয়া মানে এই দূৰত চাই থকা মানুহবিলাক ওচৰত আহিছে আহি পেলাই মোক কৈছে যে আপুনি কিয় দাদাগিৰি কৰিছে বুলি কেনে তো মই ক'লোঁ মইতো দাদাগিৰি কৰা নাই আপোনালোকে দেখা নাই নেকি যে এজন মহিলা গাত মানে পুৰা বস্ত্ৰ নাই ৰাস্তাই দৌৰি আহিছে এইটো বাধা দিয়াটো আপোনালোকৰ দায়িত্ব নাছিলে নেকি বুলি তো তেখেতসকলে ক'লে যে এইটো আপুনি কিয় কৰিব লাগে মই কৰিব লাগিব সেইটো এজন মাতৃ হয় আৰু মই যদি এৰি থৈ যাওঁ তাইকটো গিৰিয়াকে হয়তো মাৰি পেলাব পাৰে বা হাত ভৰি ছিঙি দিব পাৰে গৰীব মানুহ তো তেতিয়া মানুহবিলাকক মই বুজালোঁ যে এই কামখিনি আপোনালোকেও কৰিব পাৰিলেহেঁতেন মই ক'ৰ মানুহ আপোনালোকে চিনি পায়নে তেখেতসকলে কৈছে চিনি নাপাওঁ মই চিনি নাপোৱা মানুহ এজনে গাড়ীত ৰাখি পেলাই বাধা দিলোঁ কিন্তু আপোনালোকে চিনি পোৱা হয়তো সম্বন্ধৰ হৈ আপোনালোকে বাধা দিয়া নাই এই সমাজৰ যিটো দৃষ্টিভংগী যে আজিলৈকে এনেকুৱা ডমেষ্টিক ভাইলেন্সবিলাক মানুহবিলাকে এটা প্ৰব্লেম বুলি নাভাবে সেইটো মানে ইহঁতৰ চাৰিসীমাৰ ভিতৰত বেৰৰ ভিতৰত যি হওক ইহঁতৰ প্ৰব্লেম বুলি ভাবে এই কাৰণে এইটো আজি ইহঁতৰ মাত্ৰ হৈ নাথাকে ইহঁতৰ পৰা ইয়াত যাব ইয়াৰ পৰা ইয়াত যাব মইতো কিছুমান ফেমিলি দেখিছোঁ 3 জেনেৰেশ্যনলৈকে মানে ডমেষ্টিক ভাইলেন্স হৈ আছে 3টা জেনেৰেশ্যনলৈকে তো এইবিলাক প্ৰব্লেমবিলাক আমাৰ সমাজত এটা পংগু পৰিয়াল জন্ম দিয়ে পৰিয়ালটো ভাল হ'লেও লাহে লাহে পৰিয়ালটো অলপমান পংগুৰ নিচিনা হৈ যায় তো এই বিষয়টো মই খুব ভালকৈ জানো আৰু সেইকাৰণে এতিয়া আমি কাউন্সেলিং চেণ্টাৰ বনাইছিলোঁ 5টা এই কাউন্সেলিং চেণ্টাৰত গাঁওবুঢ়াসকলক আমি মান্থলি সুধিব লাগে যে গাঁৱত ক'ৰবাত ডমেষ্টিক ভাইলেন্স হৈছে নেকি আপুনি শুনিছে নেকি গাঁৱৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক সুধিব লাগে যে গাঁৱত ক'ৰবাত ডমেষ্টিক ভাইলেন্স হৈছে নেকি বুলি সুধিব লাগে যদি তেখেতে কয় তেতিয়া আমাৰ চেণ্টাৰৰ পৰা মাতি পঠাব লাগে যদি নাহে পুলিচৰ দ্বাৰাই হওক বা ডক্টৰৰ দ্বাৰাই হওক কাৰোবাৰ দ্বাৰাই হওক মাতি পঠাই পেলাই তেখেতক কাউন্সেলিং কৰিব লাগে সেইটো এটা আমাৰ ইনিচিয়েটিভ চলি আছিলে তাত আমি বহুত বেছি ডমেষ্টিক ভাইলেন্সৰ কেছ পোৱা নাই বেলেগ কেছ পাইছোঁ চাইল্ড মেৰেজ পাইছোঁ বহুত কেছ পাইছোঁ কিন্তু ডমেষ্টিক ভাইলেন্সবিলাক বহুতে লাজ কৰি ওলাই নাহে সি 10 বছৰ 15 বছৰ কোব খাই থাকে কিন্তু কৈ নলয় কাৰণ আমাৰ আগৰ পৰা তেনেকুৱা এটা প্ৰথা আছে মই এই কথাটো কৈ ল'ম আৰু বেছি কোবাব মই এই কথাটো কৈ লৈ পেলাই কালি আৰু বেছি বেয়া হ'ব মইনো ক'ত যাম তেনেকুৱা মই বহুত মহিলা দেখিছোঁ যে যেতিয়া কোবাই সেইটোৱে কৈ কান্দিছে যে আপুনি মোক কোবালে কোবা কিন্তু মইনো ক'ত যাম হয়ও আমাৰ যিটো আগত ইউৰোপত হ'লে বিয়া হয় ডিভৰ্চ হয় কিবা হয় ইহঁতৰ ফেমিলি ছ'চাইটিবিলাক বেলেগ কিন্তু আমাৰ তাততো এইটো নহয় তো ইয়াত ডমেষ্টিক ভাইলেন্সত বহুতখিনি আমাৰ একদম মৰ্মান্তিক এটা পিকচাৰ এটা দেখিবলৈ পাওঁ সেইকাৰণে আমি এই 5টা কাউন্সেলিং চেণ্টাৰৰ পৰা অলপ আগলৈ লৈ যাব বিচাৰিছোঁ ইয়াৰ কাৰণে এটা ডিজাইন বনাইছোঁ য'ত আমি অলপ আগতে কোৱাটো ওমেন ফ্ৰেণ্ডলি BTR গঠন কৰিম বুলি কোৱাটো ডাইৰেক্ট এটা কথা কোৱা নাই আমি ডমেষ্টিক ভাইলেন্স বা ইকনমিক প্ৰব্লেম ছ'চিয়েল প্ৰব্লেম হেল্থ প্ৰব্লেম মহিলাৰ এইটো এটা স্পেচিফিক এটা কৰি কোৱা নাই আমি কৈছোঁ যে ওমেন ফ্ৰেণ্ডলি BTR আৰু তাত আমি কি কৰিব বিচাৰিছোঁ মই বহুত বছৰ আগত 2008-9ত উত্তৰাখণ্ডলৈ গৈছিলোঁ আৰু তাত এটা NGOৰ লগত মই ৰাতি আছিলোঁ হিমালয়ৰ ওচৰত কুমাও ৰিজনত চিৰাগ বুলি এটা NGO আছিলে তাত মই দেখিছোঁ যে বিফৰ মেৰেজ এটা কাউন্সেলিং হয় যেতিয়া শুনিব যে এজন ল'ৰা আৰু ছোৱালী বিয়া হ'বলৈ গৈ আছে তেতিয়া এটা কাউন্সেলিং কৰা হয় আৰু মানে আফটাৰ মেৰেজো ইহঁতে কাউন্সেলিং কৰিব পাৰে যিহেতু ইকনমিক ছাইডটো কি ঘৰখনৰ পৰিয়ালৰ মানে ষ্টৰিটো কি কেনেকৈ মিলিম মই ইয়াত এটা কেছ মানে পাইছিলোঁ মই যেতিয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হৈ আছিলোঁ এজন ল'ৰাই সৰু ল'ৰা মানে আজিৰ তাৰিখত হ'লেতো জেলত যাব লাগে ল'ৰাজন মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ কিন্তু ছোৱালীজন ক্লাছ 9ৰ বিয়া হৈ গ'ল তো ল'ৰাজন আমাৰ চিনাকিয়ে ল'ৰা আমি অলপ বুজালোঁ নামানিলে মানে পলাই লৈ গ'ল বিয়া হৈ গ'ল তো বিয়া হোৱাৰ 6 মাহমান পিছত
মানে কাজিয়া হ'ল মাৰপিট হ'ল তো ডাঙৰ বিচাৰ হ'ল তো বিচাৰটো মানে মোকো মানে ৰিকুৱেষ্ট কৰি আছে যে আপুনিও কেইটামান কথা ক'ব লাগে মই একচুৱেলি লাজ পাইছোঁ যে কেনেকৈ কি কথা ক'ম সৰু ল'ৰা ছোৱালী বিয়া হৈছে তাৰপিছত আমাৰ অফিচৰ ওচৰত লৈ আহিল ময়ো যাই কথাত থাকিলোঁ দুইটা পৰিয়ালৰ মানুহ আছে আৰু ল'ৰাবিলাক আছে তো ল'ৰাজনে কৈছে যে মই ক'লোঁ যে ভাইটি তুমি কিয় মাৰপিট কৰিছা কিয় কাজিয়া কৰিছা কিয় ডিভৰ্চ দিব ওলাইছা তো ল'ৰাজনে কৈছে যে সি শহুৰক শহুৰ ক'ব নাজানে শাহুক শাহু ক'ব নাজানে ঘৰ মুচিব নাজানে ভাত বনাব নাজানে তাক ৰাখি পেলাই কি লাভ হ'ব বুলি কৈছে তো মই কৈছোঁ ইটোতো তোমাৰে দোষ হয় ক্লাছ 9ত পঢ়া ছোৱালী খেলি থকা বয়স এই সময়ত তুমি উঠাই লৈ আহি বিয়া পাতিছা ই কেনেকৈ শহুৰ শহুৰ শাহু শাহু বুজি পাব চ' সেইটোতো কথা নহয় তেনেকৈ বুজালে পিছত এৰা এৰি হ'ল ভালকৈ চলিল ডাঙৰ দীঘল হ'ল পঢ়া পাতি হৈ পেলাই বিয়া হৈ গ'ল এতিয়া এই প্ৰব্লেমবিলাক আমি কাউন্সিলিং কৰিবৰ কাৰণে আমি এই ওমেন ফ্ৰেণ্ডলি বিটিআৰৰ আণ্ডাৰত 10টা সাব ডিভিজনত নেক্সট ইয়াৰত 10টা চেণ্টাৰ বনোৱাৰ কাৰণে প্ৰপ'জেল ৰাখিছোঁ আৰু সেইটো গৈ পেলাই আমি VCDC লেভেললৈকে লৈ যাব বিচাৰিছোঁ যাহাতে আমি তাৎক্ষণিকভাৱে কেছটো হোৱাৰ লগে লগে সেইটো কৰিব পৰা যায় আৰু ডমেষ্টিক ভাইলেন্সটো আমি ভাবিছোঁ যে এনাদাৰ 5-10 ইয়াৰ্ছৰ মাজত যাহাতে আমি যথেষ্ট কম কৰিব পৰা যায় ইয়াৰ কাৰণে কাউন্সিলিং আৰু এৱাৰনেছ প্ৰগ্ৰামটো আমি কণ্টিনিউ কৰিব বিচাৰিছোঁ আৰু আপোনালোকৰ নিচিনা শিক্ষিত মহিলাসকলো ইয়াত যাহাতে যোগদান কৰে মই আপোনালোকক অনুৰোধ কৰিছোঁ থেংক ইউ আগৰ পিনে আমাৰ বিশিষ্ট বাইদেউ কিবা প্ৰশ্ন কৰিব বিচাৰিছে বাইদেউ কৰিবলৈ অনুৰোধ জনাইছোঁ Hello sir, I hope you have a wonderful evening. My name is Parveen Sultana. I am from Salagati. By professionally I am an advocate and practicing at Kokrajhar District Court. I have a question for our honorable Chief BTC, respected Sri Pramod Boro sir. My question is, what are your plans for women safety and street lighting? Sorry? What are your plans for women safety and street lighting? Women safety. Please repeat. Women safety. Yes sir. Okay. আমি দুটা প্ৰশ্ন ল'ম ছাৰ আৰু বাইদেউ এটা প্ৰশ্ন একেবাৰে লৈ লওঁ বাইদেউ Please sit down. Yeah. Thank you. মাইক্ৰফোন বেলেগ মাইক্ৰফোন আগত মাইক্ৰফোন লৈ আনা खुलुमबाय आङो आंनि सिनायथिनिफ्रायनो सुरु खालामनोसै आंनि सिनायथि आङो बिजलीनिफ्राय फैदों आरो आङो सासे साउन्ड आंनि मुङा सम्पाबती ब्रह्म आं बिजलीनिफ्राय फैदों आङो माने आगोलाव BSc गभर्नमेन्टनिफ्रायनो मोननाय एपइन्टमेन्ट दङमोन आंनिया हेलौ खोनादों बुंदो दे आब' जागोन दे बुंदो खुलुमबाय रेसपेक्टेड CM एन्ड हाउस आंनि मुङा सम्पाबती ब्रह्म आं बिजनी चिरांनिफ्राय फैदों आङो BSc गभर्नमेन्टनिफ्रायनो मोननाय मोनसे एपइन्टमेन्ट लेटार दङमोन नाथाय बे इंलिश टीचार हिसाबै मोनदोंमोन बेखौ बियो दा माने रेगुलार खालामनो हायाखै साराबो गोबां नाजादोंमोन थेवब्लाबो बेखौ दिनैसिमबो आगबारायनो हायाखिसै मानो होनबा गोदान निउ एडुकेशन पलिसि फैनायनि थाखाय जों उन जानानै थालांगासिनो अट'मेटिकलि सारा मिथिखागौ नाथाय आं दा मोनसे सोंलु सोंनो नागिरनाया बेसो आं सासे लिरगिरि हिसाबै आंखौ सिनायथि होनो नागिरदों आङो माने आंनि लिरनाय बिजाबा खन्थाइ बिजाब आसिननि दुब्लि आरो जोंनि बिजनी हालामाव गोबां थुनलाइयारि आइजोफोर दङ थुनलाइ मोजां मोनग्रा लिरगिरि
दुनालि आइजो थुनलाइयारि गाथोन मुंनि बिनिफ्राय गोबां आइजोफोरा लिरनो आवगायबोयो जोंनि राव हारिमु थुनलाइ समाज बिथिंखौ फोसाबनो थांखि लानानै बे बिथिङाव लिरनायनि थाखाय लिरगिरिफोरनि थाखाय माबा मोनसे बिथांखिफोर लानाय जादों नामा सारनिफ्राय एसे मिथिनो लुबैबाय गोजोन्थों साबायखर আমাৰ প্ৰথম কুৱেশ্যনটো আছিলে ওমেন ছিকিউৰিটিৰ ওপৰত নৰ্মেলি আমি বহুত ভাল জাগাত জন্ম পাইছোঁ য'ত আমাৰ জনগোষ্ঠীবিলাকৰ মহিলাৰ প্ৰতি দৃষ্টিভংগীটো খুব ভাল আমাৰ অসমত মহিলাৰ প্ৰতি কোনো এটা জনগোষ্ঠীৰে দৃষ্টিভংগীটো বেয়া নহয় আৰু সেইকাৰণে অসমত বহুত বেছি মহিলাৰ ক্ৰাইমবিলাক হোৱা নাছিলে আগতে কিছুমান এই কেইবছৰমান আগতে কিছুমান জাগাত হৈছিলে এটা সেকশন মানুহ ওলাইছিলে যিবিলাকে অলপ দুষ্ট চক্ৰ বুলি কোৱা হয় এই কাৰণে হৈছিলে কিন্তু জনগোষ্ঠীবিলাকে য'ত জনজাতি আছে আমাৰ বিভিন্ন জনগোষ্ঠীবিলাকৰ আছে সেই সকলে সদায় মহিলাৰ প্ৰতি এটা সন্মান ৰাখে আৰু এটা ইকুৱেলিটিটো ৰাখে মানে তো এই কাৰণে আমাৰ মহিলাসকলৰ যিকোনো কাম কাজত কোনো বাধা নাই বড়োসকলৰ হওক ৰাভাসকলৰ হওক গাৰোসকলৰ হওক বা বিভিন্ন জনগোষ্ঠী কোচ ৰাজবংশী সকলতো মই দেখা নাই কিছুমান প্ৰথাবিলাক ভাৰতৰ অসমৰ বাহিৰৰ পৰা আহিছিলে আগতে এই প্ৰথাবিলাকে কেতিয়াবা আমাৰ মানুহবিলাককো শংকিত কৰিছিলে আৰু ভাৰত সংবিধান ৰচনা কৰা নিকলছ ৰয় তেখেতে এই কথাটো কৈছিলে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলত জনজাতিসকলৰ সংস্কৃতিটো এনেকুৱা ৰজা আৰু প্ৰজা একেলগে বহি ভাত খায় আমাৰ তাত ৰজা আৰু প্ৰজা একেলগে বহি ভাত খায় ইয়াত কোনো ডিফাৰেন্স নাই এটা ডাইনিং টেবুলতে বহি একেলগে ভাত খায় মালিক আৰু চাকৰ একেলগে বহি ভাত খায় আৰু চাকৰি দিয়া হাতৰ পৰা পানী নাখাওঁ চাকৰি দিয়া বা কোনোবা ৰান্ধনীয়ে দিয়া ভাত নাখাওঁ তেনেকুৱা নাই একেলগে খায় তো সেইকাৰণে আমাৰ যিটো ভেলু এইটো বহুত হাই ওপৰত আছে তো সেইকাৰণে নৰ্মেলি ক্ৰাইম এগেইনষ্ট ওমেন সেইটো ডমেষ্টিক ভাইলেন্সটো আছে কিন্তু বেলেগ ক্ৰাইমবিলাক বহুত কম আছিলে তথাপিতো ইয়াৰ মাজতে এটা দুষ্ট চক্ৰই আমাৰ মহিলাসকলৰ প্ৰতি বেয়া দৃষ্টি ৰাখিছিলে কিন্তু লাষ্ট 2-3টা বছৰত নৰ্মেল ক্ৰাইম আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত নৰ্মেলি যিখিনি অসমত ক্ৰাইম হৈ আছিলে এইটো মানে ড্ৰাষ্টিকেলি বহুত তলত আহি গ'ল আৰু ক্ৰাইম এগেইনষ্ট ওমেনো বহুত তলত আহি গ'ল মই ৰিচেণ্টলি চাইছিলোঁ মই ডেটাবিলাক মই একজেক্টলি নাম্বাৰটো কোৱা নাই ক'ব পৰা নাই মানে অলপ পাহৰিলোঁ বাট একদম বহুত কমি গ'ল সেইটো মই জানো এটা মিটিঙত যাওঁতে মই এটা প্ৰেজেণ্টেশ্যনো ৰাখিছিলোঁ তো সেইকাৰণে মই জানো এতিয়া আজি ওমেনসকলৰ ক'ত মানে অলপমান ৰিস্ক আছে বা ইনচিকিউৰ আছে এইটো চাবলৈ গ'লে গাড়ীত ঘূৰা ফুৰা কৰাত এটা ধৰি লওক কোকৰাঝাৰত আমাৰ তেনেকুৱা কোনো পৰিৱেশ এতিয়ালৈকে নাই তথাপিতো আমাৰ মেডিকেল কলেজৰ ফালে ৰাতি যোৱা গাড়ীবিলাকক মই এছপিক কৈছোঁ যে এই গাড়ীবিলাকক অলপ মানে ষ্ট্ৰিক্ট কৰি দিব লাগে কোকৰাঝাৰত মই কেইদিনমান আগতে ক'লোঁ যে ক'লা গ্লাছ লগোৱা গাড়ীবিলাক ঘূৰি থাকে চ' এছপিক ক'লোঁ যে ক'লা গ্লাছবিলাক গুচাই দিব লাগে তেখেতক ক'লোঁ তেখেতে লগে লগে বহুত এছপি ক'লা গ্লাছবিলাক গুচাই দিলে ক'লা গ্লাছ গাড়ীত কিয় লাগে মই গাড়ী উঠা দিনৰ পৰা বা প্ৰাইভেট গাড়ী চলোৱা যিবিলাক আমি সংগঠনৰ বা বিভিন্ন গাড়ী উঠিছিল কোনো দিন ক'লা গ্লাছ লগোৱা গাড়ীত উঠা নাই ক'লা গ্লাছ গাড়ীত কিয় লাগে তো এইবিলাক অলপমান ভয় লগা কিছুমান পৰিৱেশ ইয়াৰ বাহিৰে টাউনৰ মাজত আমি সব টাউনবিলাকত এতিয়া CC কেমেৰাবিলাক লগাই আছোঁ ষ্টেচনবিলাকত বা কেতিয়াবা অলপমান ৰিস্ক থাকে সেইবিলাকতো এতিয়া পুলিচ বা তেনেকুৱা CC কেমেৰাবিলাকো আছে তেনেকুৱা কৰি পেলাই ৱাৰ্কিং যিবিলাক জাগা য'ত ৱাৰ্কিং কাম কৰা জাগা এইবিলাকত কেতিয়াবা আমাৰ ছেক্ৰেটাৰিয়েটতো আমি এৱাৰনেছ কৰিছোঁ সবতো কৰিছোঁ যাতে কাম কৰি থকা মহিলাসকলৰ প্ৰতি কোনোবা নিজৰ লগত কাম কৰা মানুহে বেয়া দৃষ্টি চাব পাৰে বা কোনোবাই বেয়া দৃষ্টি এইবিলাক এৱাৰনেছো আমি মাজে মাজে কৰিছোঁ তো সেইকাৰণে স্পেচিফিক যদি আপোনাৰ হাতত কিবা কেছ আছে বা তেনেকুৱা ষ্টৰি আছে আপুনি মোৰ লগত শ্বেয়াৰ কৰিব পাৰে কিন্তু ওভাৰঅল যিটো আমাৰ
নৰ্মেলি য'ত য'ত অলপ ভালনাৰেবল হয় এই জায়গাবিলাকত ওমেনবিলাকে যাতে ইনসিকিউৰ নহয় এই কথাবিলাক অলপমান নজৰ ৰাখা হয় কিন্তু তথাপিতো ইমান ডাঙৰ এৰিয়া ক'বাত কিবা কেতিয়াবা হৈ যাব পাৰে 100% হিটো কৰিবৰ কাৰণে আমি আৰু কাম কৰিব লাগিব গতিকে আপোনাৰ হাতত যদি কিবা এটা তেনেকা কেছ আছে কিবা এটা ষ্টৰী আছে বা তেনেকুৱা এটা এক্সাম্পল আছে ইনসিডেন্ট আছে আপুনি শেয়াৰ কৰিব পাৰে তেতিয়া আমি অলপমান সজাগ কৰিব পাৰো আমাৰ সেকেন্ড বাইদেৱে যেটো কৈছে যে ইংলিশ টিচাৰ বিএসসিৰ দিনত দিছিলে তো সেই বিএসসিৰ দিনত ইংলিশ টিচাৰ বুলি এপইন্টমেন্ট এটা দিছিলে কিন্তু তেখেত সকলে কোনো পলিচিত আনা নাছিলে আজি অসমতো কোনো ইংলিশ টিচাৰ এপইন্টমেন্ট দিয়া নাই তেখেত সকলক অফিচাৰ বিলাক খুদিলে হাঁহিহে কি ইংলিশ টিচাৰ বুলি প্লাই তো আজি পলিচিৰ ভিতৰত আনাৰ কাৰণ আনাব পাৰা নাই কাৰণে বা আনা নাই কাৰণে আমি ইয়াৰ ওপৰত এটা সমাধান উলাব পাৰা নাই তো এই কাৰণে যিখিনি তেখেত সকল আছিলে সেই সকলক আমি অল্টাৰনেটিভ কিবা এটা সাপোৰ্ট কৰিব পাৰে নেকি কোনবা বেলেগ জায়গাত বেলেগ ঠাইত কিবা বেলেগ এমপ্লয়মেন্টত লৈ যাব পাৰে নেকি এই কথাটো আমি চাব বিচাৰিছো কাৰণ বহুতে আশা কৰি বহুত বছৰ তেখেত সকলে শিক্ষকতাও কৰি থাকিলে তো তেখেত সকলক আমি অলপমান সাপোৰ্ট দিবলৈ চেষ্টা কৰি আছো যেনেকৈ 99 শিক্ষক বিলাকক আমি ৰেগুলাৰ কৰিব পাৰিছো তেখেত সকলে এটা পলিচিৰ আন্ডাৰত আছিলে কিন্তু আমাৰ ইংলিশ টিচাৰখিনি কোনো পলিচিৰ আন্ডাৰত নোহোৱাৰ কাৰণে এই অসুবিধাটো হৈছে তথাপিতো মই তেখেত সকলক কথা দিছো যে যেনেকৈ প্ৰকাৰে তেখেত সকলক এমপ্লয়মেন্ট দিবৰ কাৰণে চেষ্টা কৰিম থ্যাংক ইউ স্যার বহুত বাইদেউসকলে প্ৰশ্ন নিশ্চয় কৰিবলৈ বিচাৰিছিলে কিন্তু সময় নাটনিৰ কাৰণে আমি হেক কৰিব বিচাৰিছো লাষ্ট কুৱেশ্যন আমি এটা ল'ব বিচাৰিছো তাৰ পিছতে আমি হেক কৰিম কোনোবাৰ লাষ্ট কুৱেশ্যন যদি কৰে নমস্কাৰ স্যাৰ মই গীতাঞ্জলি কলিতা মই বৰপথাৰ ভিচিডিচিৰ পৰা আহিছো এইখিনিতে আপোনাক এটা মোৰ প্ৰশ্ন সুধিবলগীয়া আছিল যে বিটিআৰ চৰকাৰৰ চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ কিবা পৰিকল্পনা আছে নেকি আপোনাৰ মহিলাসকলৰ তেনেকুৱা সংৰক্ষণ নাই কিন্তু মহিলাসকলে বহুত চাকৰি পাইছে তো গভৰ্নমেণ্ট পলিচিত আমাৰ পিডব্লিউৰ কাৰণে আছে যিসকলক আমি ডিফাৰেণ্টলি এবল বুলি কোৱা হয় বিশেষভাৱে সক্ষম আমাৰ এসটি এসসি ওবিসি বিলাকৰ কাৰণে আছে এতিয়ালৈকে তেনেকুৱা ওমেন ৰিজাৰ্ভ তেনেকুৱা আহা নাই কিন্তু কিছুমান পোষ্ট আমি এতিয়া ঠিক কৰিছো যেনেকৈ আমি ওমেন ফ্ৰেন্ডলি বিটিআৰৰ আন্ডাৰত যিবিলাক লৈছো বা ঠেং ফাকৰি বুলি আমি এটা প্ৰজেক্ট আনিছিলো মহিলাসকলক ডিজিটেল ট্ৰেনিং দিয়াৰ কাৰণে তাত সকলে মহিলাই পাব তেনেকা কিছুমান স্পেসিফিক কাম আছে যেটো আমি অকল মহিলাক দিব বিচাৰিছো কিন্তু ওভাৰঅল চাকৰিত তেনেকুৱা মহিলা ৰিজাৰ্ভেশন নাই তথাপিতো মই ভাবা নাই যে আজি তাৰিখত মহিলাসকলে পিছপৰি আছে মহিলাসকলক বহুত আগবাঢ়ি আহিছে জিটি পিজিটি টিচাৰত বহুত মহিলাই পাইছে ইউপি এলপিৰ যেটো অহা কেদিমান ভিতৰত এপইন্টমেন্ট হ'ব তাতেও নিশ্চয় বহুত মহিলা পাব আৰু থাৰ্ড গ্ৰেড ফ'ৰ গ্ৰেডতো বহুত মহিলাই চাকৰি পাব মই হিটো আশা ৰাখিছো গতিকে পৰৱৰ্তী সময়ত চাম যদি তেনেকুৱা কিবা কৰিব পৰা যায় কিন্তু এতিয়া আমি স্পেসিফিক কিছুমান কাম যেটো নেকি মহিলাসকলৰ দ্বাৰা হোৱাটো বিচাৰে বা মহিলাসকলে কৰিব পাৰে বা মহিলাসকলে কৰিলে বেছি ভাল হয় তেনেকা কিছুমান কাম বিলাক আমি মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰিছো ধন্যবাদ থ্যাংক ইউ স্যার স্যার কনক্লুজন রিমার্কস যদি কিবা ক'ব লগা আছে আমাৰ অৰ্গেনাইজাৰ সকল আৰু ইয়াত উপস্থিত আছে আমাৰ সৌভাগ্য আমাৰ তেজপুৰ চেন্ট্ৰেল ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰাৰ ডাঙৰীয়া বিশেষ কামত আহিছিলে কিন্তু এই সন্ধিয়াত আমাৰ লগত অলপ সময় থাকি আমাক এনকাৰেজ কৰিছে মই ধন্যবাদ জনাইছো আৰু আমাৰ বহুত এমচিএলএ দলীয় নেতাসকল আৰু আজি সন্ধিয়াৰ সময়ত ইয়াত উপস্থিত হোৱা বাইদেউসকল ভনীসকল আমাৰ সমাজখন মহিলাসকলক বাদ দি তেনেকাকে কোনো সমাজৰ কথা কল্পনা কৰিব নোৱাৰে কিন্তু বিভিন্ন কাৰণত মহিলাসকলে লিটাৰেচিতে হওক শিক্ষাতে হওক বিভিন্ন সময়ত অলপ পিছপৰি থাকিব লগা হৈছিলে কিন্তু যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈকে বেটি বাঁচাও বেটি পঢ়াও বুলি এটা প্ৰগ্ৰাম এটা আৰম্ভ কৰিলে এই প্ৰগ্ৰামবিলাক আসলতে কৰিব লগা হৈছে মিডল ইণ্ডিয়া বা ভাৰতৰ বিভিন্ন পাৰ্টত আগতে যেটো কন্যা শিশু জন্ম পালি হত্যা কৰা হৈছিলে তেনেকা বিভিন্ন পৰিবেশবিলাক আছিলে
তো সেইকাৰণে এইবিলাক হৈছে আৰু ইয়াৰ কাৰণে আজি এনেকুৱা প্ৰগ্ৰামবিলাক আনিছে কিন্তু লাহে লাহেকৈ দেখিছোঁ যে মহিলাসকল বহুত আগবাঢ়ি গ'ল বিশ্বত যদি চাবলৈ যায় বহুতখিনি দেশত প্ৰায় 30-40টা দেশত এতিয়া মহিলাসকলে নেতৃত্ব দি আছে এইটো কোনো এটা বিষয় নাই য'ত মহিলাসকল নাই আমাৰ অঞ্চলত আমি পিছ পৰি থকা এটা অঞ্চল কাৰণে আমাৰ মহিলাসকলে তেনেকা সুবিধাবিলাকৰ পৰা বঞ্চিত হৈ আছে বহুত মহিলা ব্যৱসায় হৈছে এতিয়া আমিও অৰ্থনৈতিক স্বাৱলম্বীৰ কাৰণে সেলফ হেল্প গ্ৰুপবিলাকক ডাইৰেক্ট সহায় কৰা মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমি ইতিমধ্যে বড়োলেণ্ডত আৰম্ভ কৰিছোঁ কোঅপাৰেটিভ ছ'চাইটিবিলাকক আমি সহায় কৰিছোঁ আৰু যিবিলাক মহিলা এণ্টাৰপ্ৰিনাৰ যিসকলে মাছৰুম খেতি কৰিছে পাৰ্ল আজিকালি এই পাৰ্ল যেটো আছে পিন্ধে ইয়াৰো খেতি আৰম্ভ হৈছে তেনেকা বহুত আছে এইবিলাক আমি ডাইৰেক্টলি সাপোৰ্ট কৰা ট্ৰেইনিং দিয়া এইবিলাক আৰম্ভ কৰিছোঁ বাকি বিষয়বিলাকত শিক্ষা দীক্ষা সামাজিক স্থিৰতা এই বিষয়বিলাকত মহিলাসকলে যথেষ্ট কাম কৰিব পাৰে তো এই কাৰণে বড়োলেণ্ডৰ কোনো এটা জনগোষ্ঠীৰ মহিলাসকলে পিছুৱাই থাকিব নালাগে চৰকাৰীভাৱে যিখিনি সহায় কৰিব লাগে সেইটো আমি কৰি যাম নতুন নতুন প্ৰগ্ৰাম পলিচি মহিলাৰ কাৰণে যিখিনি বনাব লাগে আনিব লাগে এইখিনি আনিম কিন্তু মই এটা মোৰ অনুৰোধ থাকিব যে আমাৰ মহিলাসকলে কোনো এটা পৰিৱেশৰ চাপ প্ৰেছাৰ অনুভৱ কৰি পিছ পৰি নাথাকে ষ্ট্ৰাগলটো আমি কৰিবই লাগিব এটা ষ্টেজত এটা লেভেলত যাবৰ কাৰণে আমি ষ্ট্ৰাগল কৰিব লাগিব সংগ্ৰাম কৰিব লাগিব আৰু এই সংগ্ৰামটো আপোনালোকে কৰি আছে আজিৰ সময়ত আমাৰ সবচেয়ে ডাঙৰ সংগ্ৰামটো অৰ্থনৈতিক সংগ্ৰাম অৰ্থনীতি স্বাধীনতা বা অৰ্থনৈতিক স্বাৱলম্বিতা আমি আনিব লাগে আমাৰ বিশ্বৰ ভিতৰত এজন আগশাৰীৰ মহিলা আমাৰ পৃথিৱী বিশ্বৰ ধনী মানুহ বিল গেটছৰ তেখেতৰ পত্নী মিলিণ্ডা ফ্ৰেন্স গেটছ বুলি এজন মহিলা তেখেতে গোটেই বিশ্বতে ঘূৰিছে তেখেতৰ মিলিণ্ডা ফাউণ্ডেশ্যন আছিলে এই মিলিণ্ডা ফাউণ্ডেশ্যনৰ দ্বাৰা হেল্থৰ বিভিন্ন কাম কৰিছিলে আৰু তেখেতে এখন কিতাপ লিখিছে দ্য মোমেণ্ট অফ লিভ বুলি পেলাই এই মোমেণ্ট অফ লিভ যেটো কিতাপ আছে বহুত ডাঙৰ কিতাপ নহয় তাত ভাৰতৰ বাংলাদেশৰ পাকিস্তানৰ সাউথ এছিয়াৰ বিভিন্ন দেশৰ মহিলাবিলাকৰ সমস্যাবিলাক তেখেতে লিখিছে আৰু প্ৰত্যেকটো কথাটো তেখেতে ইমান সুন্দৰকৈ লিখিছে আৰু দেখিবলৈ পাইছে অলপ অলপ সহায় কৰিলে মহিলাবিলাক বহুত আগুৱাই যাব পাৰে বেছি ডাঙৰ সহায় নালাগে ক'বাত কিবা এটা সৰু এটা সমস্যা আছে তাক যদি সহায় কৰি দিয়ে মহিলাবিলাক আগবাঢ়ি যাব পাৰে ক'বাত হেল্থ ইছ্যু আছে ক'বাত এডুকেশ্যন ইছ্যু আছে ক'বাত কিবা এটা ইকোনমিক ইছ্যু আছে এই ইছ্যুবিলাক যদি অলপ অলপ সহায় কৰি দিয়ে মহিলাবিলাক বহুত আগবাঢ়ি যাব পাৰে এই কথাটো তেখেতে খুব ভালকৈ লিখিছে আৰু মই তেখেতৰ কিতাপটো বহুতবাৰ পঢ়িলোঁ বহুত ভাল পাইছোঁ আৰু তেনেকুৱা এটা আমাৰ বহুত মহিলাবিলাকে এতিয়া বাইদেৱে কৈছে লেখিকাবিলাকক কি সহায় কৰিব পাৰে বড়ো লেখিকা বহুত আছে অন্য জনগোষ্ঠীৰো আছে এইবাৰ তামোলপুৰত অল অসম লেখিকা সমাৰোহ হ'বলৈ গৈ আছে তেখেতসকলক আমি ছাপোৰ্ট দিবলৈ গৈ আছোঁ গতিকে যিমান লেখিকাবিলাক বা লেখকবিলাকক আমি যিহেতু সমাজ সংস্কাৰৰ কাৰণে সমাজক আগুৱাই যাবৰ কাৰণে আমি সহায় কৰিব বিচাৰিছোঁ আপোনালোককো নিশ্চয় কৰিম আৰু এই বছৰ আমি এটা সিদ্ধান্ত লৈছোঁ প্ৰত্যেকখন গাঁৱৰে এটা ইতিহাস আমি লিখিবলৈ গৈ আছোঁ যে গাঁৱৰ নামটো কিয় হ'ল আমি বহুতে নাজানে যে বাহিৰৰ পৰা মানুহ আহি খুদে এই গাঁওখনৰ নাম ঔবাৰী কিয় হ'ল আগতে ঠাইগিৰখাৰী আছিলে এতিয়া ঔবাৰী কিয় হ'ল এই গাঁৱৰখনৰ নাম অমুক কিয় হ'ল আমাৰ বড়োলেণ্ডত এটা এটা নদীৰ ইতিহাস আছে এটা এটা গাঁৱৰ নদীৰ ইতিহাস আছে প্ৰত্যেক খোজতে বেলেগ বেলেগ এটা ইতিহাস ইয়াত জড়িত হৈ আছে গতিকে এই ইতিহাসবিলাক আমি প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমাৰ চৰকাৰৰ পৰা এটা সিদ্ধান্ত লৈছোঁ আমি প্ৰত্যেক গাঁৱৰে ইতিহাস লিখিবলৈ গৈ আছোঁ আৰু ইয়াৰ কাৰণে যোনে যোনে লিখিব তেখেতসকলক ছপাবৰ কাৰণে লিখাত আমি ফাইনেন্সিয়েল ছাপোৰ্ট কৰিম ছপাৱাত গভৰ্ণমেণ্টে 100% হেল্প কৰিম যোনে যোনটো গাঁৱৰ ইতিহাস লিখে আমি আপোনালোকক অনুৰোধ কৰিছোঁ আৰু এইবিলাক লাগে আমাৰ এই গাঁওখনৰ লগত এটা জনগোষ্ঠীৰ লিংক থাকে এই গাঁওখনৰ লগত এটা সাংস্কৃতিক লিংক থাকে এই গাঁওখনৰ লগত এটা ইতিহাস সন্নিৱিষ্ট হৈ থাকে এই কথাবিলাক বিশ্বৰ পৰা হেৰাই যোৱাটো আমি বিচৰা নাই আৰু এইবিলাক লিখা হোৱাৰ পিছত সম্পূৰ্ণ ডিজিটাইজ কৰি পেলাই ৱেবছাইটত দিয়া হ'ব যাতে বিশ্বৰ মানুহে জানে এতিয়া আপোনালোকে জানে বড়োলেণ্ডটো এটা কাউন্সিল
কিন্তু ভাৰতৰ ভিতৰত প্ৰথমবাৰ এটা অঞ্চলত 21টা GI টেকিং পাইছোঁ, এইটো হ'ল বড়োলেণ্ড আমাৰ কাউন্সিলে 21টা GI টেকিং একেলগে পাইছোঁ আমি, আৰু 5টা আমি এপ্লাই কৰিছোঁ, এই 5টাটোও পাম। এই 5টাটো পোৱাৰ লগে লগে আমাৰ 26টা GI টেকিং আমি পাই যাম। এতিয়া বড়োসকলৰ বেছিকৈ কৰা হৈছে, অইন জনগোষ্ঠীবিলাককো কৈছোঁ, কোনোবা যদি কিবা আইটেম GI টেকিং কৰিব বিচাৰিছে চৰকাৰী খৰচত আপোনালোকে কৰিব পাৰিব, এই কথাখিনিও আমি সবকে অনুৰোধ কৰিছোঁ। পুনৰ আপোনালোকক ধন্যবাদ জনাই পুনৰ লগ পাম আৰু মাজে মাজে আলোচনা কৰি আমাৰ ভাৱ বিনিময় কৰি আহি থকা সময়ৰ দিশ নিৰ্ণয় কৰিব লাগিব। ৰাজনীতি কৰিছোঁ কিন্তু সমাজৰ কাৰণে, ৰাজনীতি কৰিছোঁ আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে, ৰাজনীতি কৰিছোঁ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে, ৰাজনীতি কৰিছোঁ সমন্বয় আনাৰ কাৰণে, ৰাজনীতি কৰিছোঁ সব জাতি জনগোষ্ঠী যাতে সুৰক্ষিত হ'ব পাৰে আৰু আগুৱাই যাব পাৰে। ধন্যবাদ। থেংক ইউ ছাৰ। এতিয়া মই ভোট অফ থেংকছ দিবৰ কাৰণে আমাৰ মহিলা মৰ্চাৰ সভাপতি বাইদেউক অনুৰোধ কৰিছোঁ। It's rather not vote of thanks, it's rather thanks from the core of our heart to our Honorable CEM of BTR, the Honmanyo respected CEM of BTR, Pramod Boro sir, and respected dignitaries, Aro Honmanyo Mor Baidobhuni Hokol. We really had a very fruitful interaction session with our Honorable CEM of BTR, and I, on behalf of my women friends here, would like to thank our Honorable CEM for giving his valuable time and answering all the questions of my young and also my colleague women friends, especially Amar Jimanbur young women friends asile. They asked a very meaningful questions, but bhal question hiote hudile, and sir has really given us a very beautiful reply. Aru sare jiman khini amak homai dise aru saror answers, saror reply bahut khini amar womenok loi pelai ji women friendly BTR aru children friendly BTR gori tular karone aru sustainable peace and sustainable development goal korar karone sare ji mission and vision loise, it is very clear from sir's reply, and we all hope aru ya jimanbur baido bhoni hokol ase itu ami jitia peace ba sustainable peace or kotha ami patu amio kaam koribo lagibo, ami mohila bilago aguai ahibo lagibo, and ami matro mane ei peace pori thakibo nalage. We have to really work hard and take up all the challenges and contribute our talent and skill. Amar mohila bilak bikhek kori BTR-ot বহুতখিনি হাতৰ কাম বা স্কিল বা এক্সপাৰ্টিজটো আছে, বাট আমি মেনেজমেণ্টত বহুত পুৱাৰ হওঁ। সেই মেনেজমেণ্টত আমি কেনেকুৱা এক্সপাৰ্ট হ'ব লাগে সেইবোৰো আমি প্ৰশিক্ষণ লৈ পেলাই বা লেট আছ অল কণ্ট্ৰিবিউট আৱাৰ এক্সপাৰ্টিজ এণ্ড নলেজ ইন অল দ্য ফিল্ডছ অফ পলিটিক্স। লেট আছ পাৰ্টিচিপেট ইন পলিটিক্স এণ্ড বি ইন দ্য ডিচিশ্যন মেকিং এণ্ড পলিচি মেকিং। আমি নিজৰ স্বাস্থ্য, নিজৰ ৱেলফেয়াৰ, নিজৰ লাইভলিহুড, নিজৰ টেলেণ্ট, to let us decide ourselves and let us contribute in our social development also, social justice or karone jate ami kaam koribo paru, and let us invest our knowledge. Ami jikhini education or amar sare aji budget allocation or kotha to koise in BTR also. তো আমি আমার এডুকেশনত যিমান আমাৰ BTR চৰকাৰে ইনভেষ্ট কৰিব, so that আমি আমাৰ ফ্যামিলি বা আমাৰ সোসাইটিক বা আমাৰ ইকনমিৰ গ্ৰোথ, আমাৰ কালচাৰ, আমাৰ ল্যাঙ্গুৱেজ, আমাৰ ডেভেলপমেন্টৰ কাৰণে আহক আমি কাম কৰিম। let us all work together, and then we are definitely sure that we will be living in a beautiful world in BTR, and we can give message to the world, we can give message to our nation that BTR is a beautiful council where different communities are living in a beautiful garden. Aru Mahila Shakti Zindabad. Thank you so much. And we thank all my young friends and sisters for participating in this program. Thank you so much, sir. Thank you, sir. আৰু গোটেই আলহীসকলক থেংক ইউ জনালোঁ, আৰু যিমান আমাৰ ব্লগৰ পৰা অংশগ্ৰহণ কৰিলে বাইদেউসকলক থেংক ইউ জনাইছোঁ। জাষ্ট এটা ঘোষণা, আমি নিশাৰ আহাৰৰ ব্যৱস্থা কৰিছোঁ।